মই কেতিয়াও আমাৰ চিনেমা চাবলৈ আহিব দেই এই কথাটো মই ক'বলৈ ভাল নাপাওঁ কাৰণ চিনেমা এখন হৈছে ফুল্লি এণ্টাৰটেইনমেণ্টৰ কথা আৰু যদি মই ছবিখনত সেই এণ্টাৰটেইনমেণ্টখিনি দিব পৰা নাই মই কিয় অসমীয়া ছবি বুলিয়ে ছবিখন চাবলৈ মাতিম মানে কেতিয়াবা মানুহে কাহিনী এটা বিচাৰিলে এই বস্তুটো অফ কৰি অকণমান জনসংযোগ বিচ্ছিন্ন হৈ অকণমান নিজকে সময় দিব লাগে তেতিয়া বহুতখিনি সৃষ্টিশীল কথাৰ সৃষ্টি হ'ব চাগে হিয়া দিয়া নিয়াৰ পিছতে নেকি বহুত অফাৰ আহিছিলে নহয় বাহিৰৰ ছবিৰ আহিছিলে ন বাহিৰৰ কামৰ প্ৰাগত কণ্টিনেণ্টেল হোটেলত তাতে মই আহিলোঁ সুস্মিতা সেনৰ হেৰি আছিলে নেকি সেইজন কৌশিক ঘোষ আচ্ছা তেখেত আহিছিলে আৰু কোনোবা ৰাতি মই আহি পালোঁহি পাই পেলাই মই চালোঁ চব পৰিৱেশ চালোঁ চাই পেলাই মই ভাবিছোঁ নাই সেইখন জগত মোৰ কাৰণে নহয় মাক আৰু পুতেক কোনোবা আৰু আহিছে এবাৰ সেইখন ছবি চাই ল'ৰাজনে কৈছে যে এই ছোৱালীজনীয়ে যদি মোক আলু পিটিকা বনায়ো গোটেই জীৱনটো ভাত খুৱাই তথাপিতো মই বিয়া কৰাম কোনোবাখন হিট হ'ব কোনোবাখন ফ্লপ হ'ব ভাল ছবি এখন চাবলৈও নাযায় দেখোন হালধীয়া চৰাই বাওধান খাই চাবলৈ ভিলেজ ৰকষ্টাৰনো কেইজন মানুহে চালে এনেকুৱা কথা কিন্তু বিদুৰ ভাই চাই ভাল লাগিল নমস্কাৰ দ্য পালছ উইথ গৰিমাৰ আজিৰ খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ হিয়া দিয়া নিয়া কইনা মোৰ ধুনীয়া ককা দেউতাৰ ঘৰ যোৱাই ইত্যাদি ছবিৰ জৰিয়তে সকলোৰে মাজত জনপ্ৰিয় হৈ পৰা আৰু বৰ্তমান সময়ৰ প্ৰায়বোৰ ধাৰাবাহিকৰ যোগেদি আপোনালোকৰ অন্তৰ জয় কৰি থকা মোহময়ী অভিনেত্ৰী আমাৰ অতিথি গীতাৱলী ৰাজকুমাৰী তেওঁনো জীৱনৰ বিষয়ে কি ভাবে আহকচোন আজি কথা পাতোঁ গীতাৱলী স্বাগতম জনাইছোঁ তোমাক আমাৰ ষ্টুডিঅ'লৈ দ্য পালছ উইথ গৰিমালৈ বহুত ধন্যবাদ ছ' মাছ তুমি ইমান ব্যস্ততাৰ মাজত সময় দিয়া আহিছা আৰু আজি মোৰ কাৰণে এক সৌভাগ্য দৰ্শকসকলক কৈছোঁ অসমৰ এগৰাকী মোহময়ী অভিনেত্ৰী যি দৰ্শকৰ সকলোৰে মনত একদম প্ৰাণলৈকে শিপাই আছে আৰু সকলোৱে যাক ভাল পায় তেনেকুৱা এগৰাকী অভিনেত্ৰী 90 দশকৰ শেষৰ পৰা এতিয়ালৈকে একদম সকলোৰে মন জয় কৰি থকা এগৰাকী অকল অভিনেত্ৰী নহয় এগৰাকী ব্যক্তি এগৰাকী নাৰী বহুত ধন্যবাদ বাহ্যিক সৌন্দৰ্য অকল নহয় যি একদম অন্তৰৰ সৌন্দৰ্যৰে খুব মানে কি বুলি ক'ম আৰু সকলোৰে মন জিনি থকা এগৰাকী নাৰী আৰু মোৰো খুবেই প্ৰিয় আৰু লগতে ময়ো কওঁ গৰিমাৰ কথা যে আচলতে মানিব লাগিব কথা এটা জুবিন দাক সৰুৰ পৰাই দেখিছোঁ মই খুব ঘৰুৱাভাৱে কথাখিনি ক'বলৈ ভাল পাম যেতিয়া মই JB কলেজত প্ৰথম ভৰি থৈছিলোঁ জুবিন দা কলেজৰ পৰা ওলালে তেতিয়া মোৰ ডাঙৰ বাইদেউৰ লগৰ আছিলে তেখেত কিন্তু কলেজলৈ আহে সেই জুবিন দা যি অসমৰ চুকে কোণেই নহয় যি আমাক প্ৰাউড ফিল কৰায় সকলোৰে আগত জুবিন দাৰ চিনাকিৰে আমি অসমীয়া বুলি চিনাকি হ'ব পাৰোঁ হলিউডতে হওক বলিউডতে হওক তেওঁৰ সকলোতেই জুবিন দা বুলি এই চিনাকিটো যে হৈছে সেইটো আমাৰ কাৰণে বহুত গৌৰৱৰ কথা কিন্তু গৰিমা শইকীয়া গাৰ্গ তেওঁ এটা নিজস্ব চিনাকি জুবিন গাৰ্গৰ পত্নী হৈও তেওঁৰ যে এটা নিজস্ব এটা চিনাকি আছে বা নিজস্ব এটা চিনাকি দিবলৈ সক্ষম হৈছে সেইটো বহুত ডাঙৰ কথা এগৰাকী নাৰী হিচাপে গৰিমাক লৈ প্ৰাউড ফিল কৰোঁ থেংক ইউ ছ' মাছ গীতাৱলী থেংক ইউ তুমিতো তেতিয়াৰ পৰা দেখি আহিছা জুবিনক একদম অকণমান বলিয়ালি কৰি থকা ল'ৰা এটা তেতিয়া তেতিয়া নহয় আছিলে তথাপিতো তেতিয়া আছিলে জুবিন দাৰ চুলিখিনি ইমানখিনি আছিলে জাপি মানে ছাতি ব্যৱহাৰ নকৰাকৈ জাপি লৈ পেলাই কলেজলৈ যায় আচলতে মই ভাবোঁ জুবিন দাৰ যিখিনি সৃষ্টি জুবিন দাৰ পৰাই আৰম্ভ কৰিছোঁ ভাল লাগে জুবিন দাৰ যিখিনি সৃষ্টি তেওঁৰ আচলতে খেয়ালি মনটোৰ কাৰণে জুবিন দাক কোনেও বান্ধি ৰাখিব নোৱাৰে জুবিন দাক কোনেও ধৰি ৰাখিব নোৱাৰে কোনো তেওঁক মুক্ত বিহংগৰ দৰে এৰি দিব লাগে আচলতে আৰু তাৰপাছত তেওঁৰ পৰা আমি সেই সৃষ্টিখিনি পাব পাৰোঁ জুবিন দাৰ যিখিনি জুবিন দা বুলি ক'লে তেওঁক মই ভাবোঁ তেওঁক একোৱে চুব নোৱাৰে না তেওঁক সমালোচনা না আলোচনা মানে একোৱে স্পৰ্শ কৰিব নোৱাৰা এজন ব্যক্তি আৰু খুব ভাল পাওঁ খুবেই ভাল পাওঁ মই এইখিনিতে মোৰ অভিজ্ঞতা এটা দৰ্শকসকলৰ আগত গৰিমাৰ যদি পাৰ্মিশ্যন আছে মই ক'ব বিচাৰোঁ
হ'ল কোন চন মই পাহৰিছোঁ, ঘৰ সংসাৰ নামৰ এখন VCD কৰি আছিলোঁ টেপেচিয়া বাংলোটোত। যতীন বৰাৰ লগত যতীন দাৰ লগত কৰি আছিলোঁ। একদম বগা ধুনীয়া চাৰ্ট এটা পিন্ধি গৈছিলে জুবিন দাই, মনত আছে। আৰু ৰাতি পাইছিলেগৈ তেখেত, আমি তেতিয়া শুলোঁ। পিছদিনাখন ৰাতিপুৱাই মই ভাবিলোঁ যে বহুত মানুহ থাকোঁ নহয় আমি তাতে, ছোৱালীখিনি একদম লাষ্টৰ ফালে এটা ৰুমত দিয়ে আৰু থাকিবলৈ। আমি 4গৰাকীমান আছিলোঁ তাতে। মই ভাবিলোঁ যে কোনো মানুহ উঠাৰ আগতে মই ধুনীয়াকৈ ব্ৰাছ চ্ৰাছ কৰি পেলাই টিপটপ সোমাই থাকোঁ আৰু ভিতৰত। মানে বাথৰুমটোৰ ভিতৰত মোৰ ভাল লগা নাই, মানে মুকলি ঠাই ন। মই ভাবিছোঁ এই পিনে দূৰলৈ যাওঁ, ব্ৰাছটো কৰি আহোঁ। মোৰ লগত এগৰাকী বাইদেউ আছিলে তিতাবৰৰ। মোক কৈছে, ভণ্টি তুমি ক'ত যোৱা এই ৰাতিপুৱাখনতে? মই কৈছোঁ নহয়, মই আকৌ শুই থাকিমহি, খালি মই ব্ৰাছ কৰি আহোঁ, মোৰ বাথৰুমটো ভাল লগা নাই ব্ৰাছ কৰিব ভিতৰত। তাই ক'লে ময়ো যাম তোমাৰ লগত। তাইৰ ব্যৱস্থা নাই। মই ভাবিছোঁ যে মানুহ উঠাৰ আগতেই যাওঁ আৰু। তাৰপিছত দেখিছোঁ জুবিন দা আহিছে সেইফালৰ পৰা। এই গীতাৱলী হেৰি আছে নেকি, কলগেট সুধিলে আৰু, বাৰ খবৰ সুধিলে, কিবা সুধিলে। মোৰ ডাঙৰ বাইদেউ একেলগে পঢ়া, ডাঙৰ বাইদেউক আকৌ জুবিন দাহঁতে ঢেকীয়া বুলি জোকাই। ঢেকীয়া মানে তাই দুডাল দীঘল বেনি আছিলে, ইমান ঢেকীয়া পাক খাই থাকিছে, ঢেকীয়াৰ খবৰ কি বুলিয়ে সুধিছে দেই। তাৰপিছত কৈছে হেৰি কলগেট আছে নেকি, দিয়াচোন। কলগেটটো ল'লে মোৰ পৰা, খুব ব্ৰাছ কৰিছে আঙুলিৰে। আৰু জুবিন দাই কেতিয়াও গম নাপাব, জুবিন দাৰ গুণগ্ৰাহীসকলে কি ভাবে। মোৰ বাইদেউজনীয়ে চালে আগদিনাখন পিন্ধি অহা হোৱাইট শ্বাৰ্টটো, তেওঁ ক'ৰবাত মাটিয়ে বালিয়ে ক'ত থাকে, তেওঁ য'ত মন যায় ত'তে থাকে, সেইটোতো গৰিমাই বেছি ভালকৈ জানে। কিন্তু আহি পেলাই ব্ৰাছ কৰি কৰি গুচি গ'ল সেইফালে পানী বটলটো লৈ। মোৰ বাইদেউজনীয়ে কান্দি দিলে, কৈছে আমি ইমান মৰম কৰোঁ, আমি মানে ক'ত থ'ম, মানে কি যে কয়, কোলাতে থ'ম নে মাটিত ক'তেই থ'ম, মানে এনেকুৱা ধৰণৰ। কৈছে ইমান মৰম কৰোঁ, কেনেকৈ থাকে। বগা চাৰ্টটো পিছদিনাখনলৈ দাগে দুগে নোৱাৰে, কিন্তু খুব ধুনীয়াকৈ গৈছে। মই ভাবিছোঁ দেই, ইমান ধুনীয়া চাৰ্ট এটা পিন্ধি পেলাই মানে পিছদিনাখন একদম যিটো ব্ৰাছ কৰিছে আঙুলিৰে, সেইটো মানে মোৰ এতিয়াও জুবিন দা বুলি ক'লে সেইটো চিন মনলৈ আহে। কিন্তু ইমানেই ভাল পায় মানুহে। মোৰ বাইদেউজনী ইছৰাম, মানে এনেকুৱা হয় মানুহবিলাকৰ মানে এনেকুৱা এটা কথা, আজি মই ক'বলৈ পাই পেলাই ভাল পাইছোঁ। আমি কি ভাবোঁ, দৰ্শকসকলে মোৰ যিসকল গুণগ্ৰাহী, তেওঁলোকেও হয়তো জানিবলৈ পাই ভাল পাব। মানে মানুহজনক সকলোৱে আচলতে মৰম কৰি এটা ঠাইত ৰাখি থ'ব খোজে, য'ত তেওঁক একো বিপদ আপদে চুব নোৱাৰে। আমি তেওঁক ভাল পোৱা গুণগ্ৰাহীসকল সঁচাকৈ, সেই গুণগ্ৰাহীসকলৰ মাজত মানে ইনক্লুডিং আমাক ৰাখি কৈছোঁ সকলোৱে। গতিকে আজি সকলোৰে মাজত, দৰ্শকসকলৰ মাজতো কৈ খুব ভাল পাইছোঁ। প্ৰতিভাৰ পৰা আচলতে মানুহক আমি জাজ কৰোঁ, যিকোনো এজন মানুহক। আৰু জুবিন দাৰ এনেকুৱাই প্ৰতিভা, বৰ মানে হিংসা কৰিবলগীয়া প্ৰতিভা। নাৰী হোৱা হ'লে মই ভাবিলোহেঁতেন, মই কিয় গায়িকা নহ'লোঁ, মই কিয় জুবিন গাৰ্গ নহ'লোঁ। গতিকে তেনেকুৱা ধৰণৰ প্ৰতিভা, ভালে থাকক তেখেত। থেংক ইউ গীতাৱলী। এতিয়া গীতাৱলী ৰাজকুমাৰী নামটোত, মানে নামটোৰে সৈতে সেই সত্তাটোক নিজে কি বুলি ভাবে? অকল এগৰাকী অভিনেত্ৰী বুলি ভাবে নে? আচলতে আজি মই ভাল পাইছোঁ কথাখিনি, দৰ্শকসকলকো কওঁ যে গতানুগতিক হৈ থকা নাই, যে মই ক'ত পঢ়িছিলোঁ, কি খাই ভাল পাওঁ, কি কৰি ভাল পাওঁ, এই কথাখিনি অসমৰ দৰ্শক ৰাইজে জানে। গৰিমা গাৰ্গে মোক খুব ধুনীয়া প্ৰশ্ন এটা সুধিছে, মই নিজকে কি বুলি ভাবোঁ। অভিনেত্ৰী হোৱাৰ ইচ্ছা মোৰ কেতিয়াও নাছিলে, সেইটো মই আগতেও কৈছোঁ। মোৰ অভিনেত্ৰী হোৱাৰ ইচ্ছা মোৰ নাই। মই ঘটনাক্ৰমে হৈছিলোঁ, মই এক্সিডেণ্টেলি মই আহিছিলোঁ লাইনটোলৈ। আৰু আৱৰণ মই খুব বেয়া পাওঁ, এতিয়াও মই আৱৰণ এটা পিন্ধি আছোঁ, মই মেকআপ লৈ আছোঁ অলপমান। কিন্তু মই এই আৱৰণটো বেয়া পাওঁ। মানে মই আৱৰণ মিন্স মানে পিন্ধাৰ কথা কোৱা নাই, এটা যে মিছাৰ আৱৰণ এটা মই লৈ আছোঁ। মেকআপটো সঁচা মইজনী নহয়, এয়া মিছা। কিন্তু আমাৰ লাইনটো এনেকুৱা যে আমি কৰিবলৈ বাধ্য হওঁ। কিন্তু মই আচলতে মানুহ ভাল পোৱা খুব ভাল পাওঁ, ভাল মানুহবিলাক ভাল পাওঁ। আৰু প্ৰত্যেকজন, কোনোবাই সমাজে যাক বেয়া বুলি কয়, সেই তেনেকুৱা মানুহৰ মাজতো মই বিশ্লেষণ কৰোঁ যে সেই মানুহজন কি কাৰণে বেয়া, আৰু এই কথাটোৱে মোক মানুহ বেয়া পাবলৈ নিদিয়ে। আৰু তাৰ কাৰণে কেতিয়াবা কষ্টও পাওঁ
যে সমাজৰ 10জনে বেয়া বুলি কৈছিলে কিন্তু মই দেখোন মানুহজনক ভাল বুলি ক'লোঁ, এনেকুৱা ধৰণৰ কথাও হয়। কিন্তু ঠিকে আছে, তেনেকৈ ভাবিলে মইতো একদম ক্ষুদ্ৰ, পৃথিৱীৰ ভিতৰত ক্ষুদ্ৰতকৈও ক্ষুদ্ৰ এটা ধূলিকণা বুলি ক'লেও ভুল নহয়। তেনেকৈতো মানৱ দৰদী মানুহ বহুত আছে। মাদাৰ টেৰেছাৰ কথা কি ক'ম, গতিকে ফ্লৰেন্স নাইটিংগেলৰ কথা কি ক'ম। মইতো তেওঁলোকৰ ভৰি ধূলিটোৰ সমানো যোগ্যতা নাই, কিন্তু মই মানুহ ভাল পাওঁ আৰু মই ভাবোঁ যে মিছাৰ আৱৰণে মই নিজকে ঢাকি ৰখা নাই, মই সঁচা এক ব্যক্তিসত্তা। সেইটোৱে আচল কথা। আৰু সকলোৰে দৃষ্টিভংগী অকল মানে ফ'ল' কৰি পেলাই কাৰোবাক বিশ্লেষণ কৰাটো বা এটা জাজমেণ্টেল হৈ যোৱাটো, সেই বস্তুটো গীতাৱলী ৰাজগোপাৰে বিশ্বাস নকৰে। মই নকৰোঁ, মানে জাজমেণ্টেল কেতিয়াবা আইনাখনৰ আগত নিজে থিয় হৈ মানুহবিলাকে আচলতে নিজকে প্ৰশ্ন কৰিব লাগে। সকলোকে ফাঁকি দিব পাৰি, কিন্তু সেই আইনাখন যে সেইখন কেতিয়াও ফাঁকি দিব নোৱাৰি। গতিকে নিজক বিশ্লেষণ কৰিব লাগে। আৰু মানুহৰ যে এইটো জাৰ্ণি, মই ভাবোঁ যে আমি ট্ৰেভেল কৰি আছোঁ, প্ৰত্যেকেই আমি ট্ৰেভেলাৰ। আমাৰ এটা নিৰ্দিষ্ট ষ্টপেজ এটা আহিব, আমি ক'ৰবাত গৈ ৰ'বগৈ লাগিব। মই নাজানো যে মোৰ ষ্টপেজটো আগতে হ'বনে তোমাৰ হ'ব বা আন কাৰোবাৰ, কিন্তু এইটো কথা ঠিক যে ষ্টপেজ এটা আহিব লাইফৰ, আৰু সেই ষ্টপেজটোৰ পিছত আমি নামি যাব লাগিব। আমি তাৰ আগত আমাৰ গন্তব্যস্থান নাই, সেইখিনিত আমাৰ নামিব লাগিব। গতিকে সেই সময়খিনিলৈকে যিমান পাৰোঁ নিজৰ ওচৰত সত্য শুদ্ধ হৈ থাকিবলৈ যত্ন কৰিব লাগে। আৰু পাৰিলে মই ভাবোঁ যে কাৰোবাক উপকাৰ কৰিম, কিন্তু অপকাৰ নকৰোঁ। আৰু বেলেগক লৈ এতিয়া যেনেকৈ ডক্তৰে আমাৰ বেমাৰ ভাল কৰে, তেনেকুৱাকৈ কিছুমান মানুহে আমাৰ বেমাৰটো বৃদ্ধি কৰে, খুব সমালোচনা কৰে, খুব পিছফালৰ পৰা পিঞ্চ কৰে, কিবা কৰে। মানুহ এজন জীয়াই থকাই কেতিয়াবা তেওঁলোকে মানে মানুহ এজনে কিবা এটা ক্ৰাইম কৰিছে, তেওঁৰ ক্ৰাইমটোতকৈ তেওঁলোকে সাংঘাতিক ক্ৰাইম এটা কৰে। যেতিয়া দেখোঁ যে খুব বেয়া মন্তব্য দিছে, কোনোবা এজন মানুহে ক্ৰাইম কৰিছে, কিন্তু তেওঁক দিয়া মন্তব্যটো তাতকৈ বেছি ধ্বংসাত্মক সমাজখনৰ প্ৰতি বা আমাৰ প্ৰতি। তেওঁলোকো এজন আচলতে অপৰাধী, নহয় জানো? গতিকে মানুহবিলাকে, আমি যেনেকৈ এতিয়া সমাজখন নিজৰ ভাল কথা ক'লে আজিকালি মানুহে নুশুনে, যেনেকৈ বেয়া কিবা এটাই পটককৈ আকৰ্ষিত কৰে মানুহক। মই সেইটো কথা নাজানো কিহৰ কাৰণে, কিন্তু ভাল কথা এটা বা ভাল আলোচনা এটাত যদি আমি ইউটিউবতে চাওঁ, ভিউজবিলাক কিন্তু ইমান নাথাকে, কম থাকে। সঁচা কথা সেইটো। আমি এনেও ছ'চিয়েল মিডিয়াৰ কথা আমি পাতিলোঁহেঁতেন, আৰু মানুহ আজিকালি জাজমেণ্টেল হোৱাৰ কথা সেইবোৰ বিষয়লৈ আমি যাওঁগৈ। কাৰণ এই পডকাষ্টটোৰ বা এই অনুষ্ঠানটোৰ আমি এটা মানে নিৰ্দিষ্ট দিশ ৰাখিছোঁ যে মাইণ্ডফুলনেছ, পজিটিভিটি, এইখিনি কথা আমি পাতোঁ। কিন্তু আজি প্ৰথমতে ওলালে মোৰ ভাল লাগিছে, কাৰণ মোৰ গোটেই উদ্দেশ্যটোৱে আচলতে এইটো যে আমি পজিটিভ এটা দিশলৈ আমি যাওঁ, আমাৰ সকলো আলোচনা, আমাৰ কাম কাজ বা কথা বতৰাৰে। হয়, আগৰ মানুহবিলাকৰ ভাল আছিলে। যেনেকৈ মোৰ দেউতাৰ কথা ক'ম। দেউতাৰ এতিয়া 90+, 93 মান হৈছে দেউতাৰ বয়স। দেউতাই এখন চিনেমা ৰিপিটেডলি চায়, ব্লেক এণ্ড হোৱাইট, চন্দ্ৰলেখা। সেইখন বোলে দেউতা যেতিয়া ডেকা হৈ আছিলে খুব চাইছিলে। আৰু কিবা মই ভালকৈ চোৱা নাই চিনেমাখন, ডাঙৰ ঢোলৰ ওপৰত নাচে কিবা এনেকুৱা। আৰু দেউতাহঁতৰ দিনৰ হিট চিনেমা। কিন্তু দেউতাহঁতৰ চিন্তাবিলাক মই দেখিছোঁ একদম সৰল, মানে সকলোকে সৰলভাৱে বিশ্বাস কৰে। তেওঁলোকৰ চিন্তাবিলাক সৰলৰ পৰা জটিললৈ গৈছিলে আগতে। আজিকালি আমি কি কৰোঁ, প্ৰথমতে যিকোনো কথা সন্দেহটো প্ৰথমতে কৰোঁ, এইটো কিয় ক'লে, ইয়াৰ ভিতৰত কি কথা আছে। তাকেইতো জটিলতাৰ পৰাহে তাৰমানে প্ৰথমতে যিটো বুজি লওঁ, হয়, মানে কথাটো সাধাৰণভাৱে যিটো বুজা যায় তাৰ পিছত কি মিনিং থাকিব পাৰে, হিডেন মানে কিবা আছে নেকি, কিমান লেয়াৰ্ছ আছে, আমি সেইবোৰ আনফল্ড কৰিবলৈ বেছি চেষ্টা কৰোঁ। গতিকে আমি কি হয়, আমাৰ মন মগজুক খুব কষ্ট দিওঁ। সঁচাকৈ আমি খুব কষ্ট দিওঁ, আৰু সেই কষ্টখিনিৰ পৰা কি হয়, নিজৰ কষ্ট বাঢ়ে। আৰু মোক এটা প্ৰশ্ন সোধা হৈছিলে যে গীতাৱলীয়ে নিজকে কি বুলি কয়। মই এইখিনিতে দৰ্শকসকলকো কওঁ, সকলোকে কওঁ যে মই বেলেগৰ কথাক মোৰ চিন্তাত প্ৰাধান্য নিদিওঁ। মই নিজক লৈ ব্যস্ত হৈ থাকোঁ। যদি পাৰোঁ নিজকে কিবা এটা উৎকৰ্ষ সাধন কৰিবলৈ যত্ন কৰোঁ, নহ'লে মই কাৰোৰ পৰা এইটো শুনিব নিবিচাৰোঁ। মোক কোনোবাই প্ৰেইজ কৰিব নালাগে, মোক কোনোবাই
ক্ৰিটিচাইজ কৰিব নালাগে মোক কাৰো মই সেইখিনি উদ্ধত হ'ব খোজোঁ মোক কাৰোবাৰ প্ৰশংসা শুনিলে ভাল লাগে মনটো কিন্তু সেই প্ৰশংসাটো লৈ পেলাই মই বেলেগ কিবা এটা ভাবি ল'ম নিজকে বেলেগ কিবা এটা এই কথাটো নহয় মানে সেই বস্তুখিনি নহয় গোটেইখিনি সামৰি মই নিজৰ এটা মানে চাৰিওফালে মোৰ নিজৰ এডাল লক্ষ্মণ ৰেখা এডাল আছে চাৰিওফালে সেইফালে থাকি মই নিজৰ মাজত থাকি ভাল পাওঁ আৰু নিজৰ যিখিনি যেনেকৈ মই প্ৰথম চিনেমালৈ আহি মই একোৱেই নাজানিছিলোঁ সেই কথাখিনি নিজৰ যে ভুলখিনি নিজৰ যে বেয়া বেয়া অভিনয়খিনি সেইখিনি গীতাবালীজনী খুব মৰম লাগে সেইখিনিত ইন'চেঞ্চ আছে নহয়নে সেইখিনিত মোৰ সৰলতাখিনি আছিলে আজি জীৱনৰ ইমানখিনি সময় পাৰ হৈ যোৱাৰ পাছত এতিয়া মই জটিলতাখিনি শিকিছোঁহে শিকিয়ে আছোঁ কিন্তু সেই ছোৱালীজনীক মোৰ বহুত মৰম লাগে আৰু কিন্তু তোমাৰ এতিয়াও তুমি যিটো অৰা মানুহে কয় নহয় যিটো আচলতে নিজে জীৱনত প্ৰেক্টিচ কৰি গৈ থাকে যেনেকুৱা ধৰণে জীৱন নিৰ্বাহ কৰে যেনেকুৱা ধৰণৰ মানে ভাৱবোধ বা যেনেকৈ চিন্তাধাৰা কঢ়িয়াই সেইটোৱেদি এটা অৰা সৃষ্টি হয় আৰু তোমাৰ সেই অৰাটো খুব উজ্জ্বল জানানে সেইটো মানে নিজে কিমান অনুভৱ কৰিব পাৰা নাজানো কিন্তু তুমি য'তেই যোৱা বা য'তেই থাকা যাৰ মাজতে থাকা তুমি এটা মানে উজ্জ্বলতাৰ সৃষ্টি কৰিব পাৰা আৰু সেইটো অৰাটো খুব যেতিয়া ক্লিয়াৰ হয় বা উজ্জ্বল হয় সেইটো কথা কয় যে সেই পজিটিভ এনাৰ্জিটো ডেভেলপ হয় কিন্তু মানুহে আচলতে চেষ্টা কৰিব লাগে নিজৰখিনি ডেভেলপ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে আৰু সঁচাকৈ অকণমান মই ভাল পাইছোঁ যে এই প্ৰগ্ৰেমটোৰ মাজেদি এটা পজিটিভিটি সমাজখনলৈ আনিবলৈ চেষ্টা কৰা হৈছে কমকেই হওকচোন প্ৰয়াসটো ক্ষুদ্ৰৰ পৰা ক্ষুদ্ৰতৰেই হওক কিন্তু তাৰ পৰা আমি ইয়াত জইন হওক মানুহবিলাকে অনুভৱ কৰক কাৰণ আজিকালি প্ৰধান শত্ৰু আমাৰ এইটো মোবাইলটো একদম আগতে কিতাপ পঢ়িছিলোঁ খুব মই জানো তুমি খুব পঢ়ি ভাল পোৱা মই তালৈ গ'লোৱেহেঁতেন এতিয়া আজিকালি পঢ়িবলৈ সময় পোৱা নে নোপোৱা আজিকালি মই নতুনকৈ আৰম্ভ কৰিছোঁ এটা সময়ত মোক ভৱেন্দ্ৰনাথ শইকীয়াৰ কিতাপ পঢ়িছিলোঁ মোৰ খুব প্ৰিয় লেখক আছিলে কাঞ্চন বৰুৱা অসীমত যাৰ হেৰাল সীমাখন যেতিয়া পঢ়িছিলোঁ মই তেতিয়া 7 মানত আছিলোঁ প্ৰথম যেতিয়া হাতত তুলি লৈছিলোঁ আৰু মোৰ মনত আছে কিতাপখন পঢ়ি ডাঙৰ আছিলে ন ভলিউমটো কিতাপখন পঢ়ি মানে ৰাতিপুৱাৰ পৰা যেনিবা আৰম্ভ কৰিছোঁ মাৰ গালি খাবলৈ আছেই নহয় পঢ়া শুনা নাই বাহিৰা কিতাপ পঢ়া আৰু তেতিয়া উপন্যাস এখন পঢ়াটো আমাৰ কাৰণে অপৰাধ মানে অকণমান অপৰাধ শিশু উপন্যাস পঢ়িবলৈ দিয়ে কিন্তু মানে এনেকুৱা ডাঙৰ মানুহৰ কিতাপ এখন হাতত লোৱাটো মানে অকণমান বেয়া পায় আৰু মাহঁতে উপন্যাস পঢ়িছে মানে প্ৰেম ভাল পোৱা সকলো কথা থাকে কিন্তু মোৰ মনত আছে কিতাপখন লৈ মই একদম খিৰিকীৰ ওচৰত আন্ধাৰ হৈ যোৱালৈকে মানে মই লাইটটো জ্বলাব পাহৰি গৈছিলোঁ খিৰিকীৰ ওচৰত মই এনেকৈ কিতাপখন পঢ়োঁ সেই কিতাপখনে সঁচাকৈ মোহাচ্ছন্ন কৰি ৰাখে মোৰ মন যায় যে সেইখনৰ চিনেমা এখন হওক কিন্তু মই জানো যে সেইখনৰ নিচিনা ব্যয়বহুল চিনেমা অসমত নালাগে হ'ব মানে যদিহে সেইখিনি মই কোৱা নাই যে প্ৰতিভাৰ অভাৱ বা কোনোবাই কৰিব নোৱাৰে কিন্তু সেইখিনি মানে বাজেটৰ কথা আছে আৰু সেই চিনেমাবিলাকৰ আচলতে আৰু ভৱেন্দ্ৰনাথ শইকীয়াৰ যে হেৰিবিলাক প্ৰান্তিকখনৰ শেষ পৃষ্ঠা পঢ়িলে ভয় লাগি নাযায় ইমানটা বজাত মোক আহিলে মোক লগ কৰিলে ইমানটা বজাত মই প্ৰান্তিকৰ এয়া লিখিলোঁ নিজকে লাগে মোৰ সমান অপদাৰ্থ কোন আছে মই কেনেকৈ জীয়াই আছোঁ খুব মানে শৃংখলাবদ্ধভাৱে জীৱন নিৰ্বাহ কৰিছিলে কিন্তু আৰু সেইবিলাকে আমাক মানে ভয় সোমোৱাইছিলে মনত যে নহয় মানুহ এনেকৈ থাকিব লাগে কিমান শিকিছোঁ সেইবিলাক কিতাপৰ পৰা আৰু কাঞ্চন বৰুৱাৰ পৰা কল্পনা প্ৰৱণ হ'বলৈ শিকিছিলোঁ এতিয়াও হয় মই খুব ক'ৰবাত জাৰ্ণি কৰি থাকিলে খুব ক'ৰবালৈ গুচি যাওঁ সেইটো মোৰো আছে সেইকাৰণে মই কেতিয়াও অকলশৰীয়া অনুভৱ নকৰোঁ জানানে মানুহে যে কয় খুব ব'ৰ হৈছোঁ অকলশৰীয়া মই ব'ৰেই নহওঁ কেতিয়াও ব'ৰ নহওঁ বৰ মানে কল্পনাত ক'ত গুচি যাওঁ যিকোনো কথা ভাবি থাকিব পাৰি নিজৰ লগতে কিমান কথা ভাবিব পাৰি আৰু মই স্কুলৰ পৰা আহি আগতে মানে তুমি কৈ আছা কাৰণে ময়ো নিজৰ কথা দি কৈছোঁ লগতে স্কুলৰ পৰা আহি আগতে মই ভাত খাওঁতেও এনেকৈ ইমান কল্পনা কৰি থাকোঁ ভাত ঠাণ্ডা হৈ কিবা হৈ যাকে তাতে মই স্কেটছ কৰোঁ আকৌ ষ্টৰি বৰ্ড বনোৱাৰ নিচিনাকৈ এতিয়া মই নিজকে ভাবোঁ দেই মই তেতিয়াই ষ্টৰি বৰ্ড বনাইছিলোঁ কিন্তু সঁচাকৈ নিজে কিন্তু এতিয়া মানে কি হয় আমাক যিটো দেখুৱাইছে ইয়াতে মোবাইলটো আমি চালেই গোটেইখিনি পাই যাওঁ ন গোটেই যি বিচাৰিছোঁ তাকে পাওঁ ফলত আমাৰ কি হৈছে সৃষ্টিশীলতাটো নোহোৱা হৈছে
ইন'ভেটিভ যিবিলাক আমাৰ এয়া আছিলে, যেনেকৈ ভৱেন্দ্ৰ শইকীয়া অনিৰ্বাণখনত লিখিছিলে, মই মন শিঙীয়া বেপাৰীকেইটাই লৈ গৈছে, মেন্থলটো জ্বলাইছে, এই কথাবিলাক যে প্ৰতিটো বস্তু আমি নিজৰ কল্পনা কৰি লওঁ, নিজৰ কল্পনা। এতিয়া চম্পা, গৌৰী, চন্দন, কেনেকুৱা এটা কেৰেক্টাৰ কল্পনা কৰোঁ। মই যে খুব কল্পনা কৰিছিলোঁ, কেতিয়াবা গৌৰীৰ চৰিত্ৰটো, কেতিয়াবা চম্পা। কেইদিনমান নহয় আৰু আজি 2-3 মাহমান আগতে মই আকৌ পঢ়িছোঁ এখন অসীমত যাৰ হেৰাল সীমা। আৰু হেৰিখনে কিন্তু মেনকাৰ চৰিত্ৰটোৱে ভৱেন্দ্ৰনাথ শইকীয়াৰ এইখন উপন্যাসখনে বহুত সাহস দিছিল। আৰু সেই হয় চৰি, মই অনিৰ্বাণ কৈ আছোঁ। অনিৰ্বাণ আছিলে নে অন্তৰীপ আছিলে? অন্তৰীপ মানে সেইখনে অগ্নিস্নান, চৰি মই ভুলকৈ কৈ আছিলোঁ তেতিয়াহ'লে। কিন্তু মই আচলতে অগ্নিস্নান বুলিয়ে মনলৈ অহা হ'ল, কিয় জানো কথাটো, মানে চিনেমাখনে আমাৰ ওপৰত প্ৰভাৱ পেলাইছিলে বহুত। কিন্তু সেইখন কিতাপে মোৰ দেউতাৰো জীৱন ৰক্ষা কৰিছিলে। হয় নেকি? হয়। তেতিয়া মই ৰাতিলৈকে মই কিতাপখন পঢ়িছিলোঁ, কিবা এটা অদ্ভুত সাহস পাওঁ। মেনকাৰ চৰিত্ৰটো যেতিয়া পঢ়োঁ খুব সাহস এটা পাওঁ। তেতিয়া ৰাতি 1:30মান বাজিছিলে। দেউতাই মানে দুৱাৰত নক কৰিছিলে, মোক জুমনি বুলি মাতে ঘৰত মা দেউতাই। জুমনি জুমনি বুলি দুবাৰ মাতিছে, খুব কমটি মানে ভলিউমটো, কিন্তু মই শুনা পাইছিলোঁ কিতাপখন পঢ়ি থকাৰ কাৰণে। তাৰপিছত কৈছে মোৰ পিছফালটো এইখিনিত কিবা এটা টানি ধৰিছে। মোৰ আকৌ কিতাপ পঢ়াৰ এটা হেবিটটো কি, গাৰু লৈ পেলাই শুই এনেকৈ পঢ়োঁ। গতিকে মোৰ স্পণ্ডেলাইটিছৰ প্ৰব্লেম আছে, পিছফালে বিষাই। মই আৰু খুব ভলিনি লগাইছোঁ দেউতাক, স্প্ৰে মাৰিছোঁ, লগাইছোঁ। তাৰপাছত দেখিছোঁ সেয়া নহয়, খুব ঘামিছে মানে। লগে লগে নিছোঁ ষ্ট্ৰ'ক মানে দেউতাৰ। কিন্তু সেই কিতাপখন পঢ়ি নথকা হ'লে দেউতাই যদি গম নাপালোহেঁতেন। গতিকে সেইখন কিতাপৰ প্ৰতি মই কৃতজ্ঞ, মানে মই যে পঢ়ি আছিলোঁ। আৰু এই কিতাপ পঢ়াৰ হেবিটটো আচলতে মই মোৰ ছোৱালীজনীক খুব কওঁ, তুমি পঢ়াচোন পঢ়া। কিন্তু সিহঁতৰ সেই কল্পনা শক্তিটো বা এই মানুহৰ প্ৰতি যে এটা মৰম, ভালপোৱা, যেনেকৈ গ্ৰহণান্তখন পঢ়িছিলোঁ কাঞ্চন বৰুৱাৰ, তাত হিমুৰ কেৰেক্টাৰটো, বায়েক ভায়েকে লগ পাইছে, অথচ সিহঁতি নাজানে বায়েক ভায়েক বুলি। এটোপাল হ'লেও চকু পানী মই সদায় পেলাওঁ সেইখন কিতাপ পঢ়ি। গতিকে এই যে আৱেগ, চেণ্টিমেণ্ট বা কল্পনা, এই বস্তুবিলাক মানে কি হৈছে আজিকালি প্ৰজন্মৰ মাজত চাগে তেওঁলোকৰ বহুত ভাল কথা আছে, আমি শিকিবলগীয়া কথা আছে, বহুত প্ৰেক্টিকেলো, কিন্তু আমি বিচাৰোঁ যে আমি বেছি অনুভৱপ্ৰৱণ। তাৰমানে মই মোৰ ছোৱালীজনী ডাঙৰ কৰিছোঁ, কিন্তু মই এনেকৈ ভাবোঁ তাইৰ কাৰণে মই সকলো কৰিম ন। তাই যি কৰক, তাই হাতখন মাফ, মানে মই তাই মোৰ ছোৱালী, মই বান্ধি ৰাখিম। কিন্তু লগতে মই ভাবিমো যে মোৰ বৃদ্ধ বয়সত তাই মোক চোৱা চিতা কৰক, মানে মোৰ চেণ্টিমেণ্ট সেইটো। কিন্তু মই তাইক বান্ধি নেৰাখোঁ, কিন্তু মই মোৰ মানে কাষত থকা অনুভৱখিনিৰ কথা কৈছোঁ, অনুভৱখিনি। সেইকাৰণে কেতিয়াবা যেতিয়া দেখোঁ যে এই কোনোবাই চোৱা নাই, কোনোবা বৃদ্ধা মাতৃৰ পৰা পিতৃৰ পৰা সম্পত্তি লৈ লৈছে, কিবা কৰিছে, এই কথাবিলাকে মানে নিজৰ নহ'লেও মানে নিজৰ গাত ভাবি লৈ পেলাই দুখ কৰোঁ। মোৰ বহুত দুখ লাগে নহয় কথাবিলাক। মানে এতিয়া আমি দৌৰি আছোঁ, এটা সময়ত আমি ৰৈ যাম। প্ৰত্যেকজন মানুহে যেতিয়া কোনোবা এগৰাকী অভিনেত্ৰীক, মোৰ লগত হোৱা নাই বাৰু দেই এতিয়ালৈকে, কোনোবাই যেতিয়া লিখি দিয়ে, বেয়াকৈ কমেণ্ট দিয়ে ন কেতিয়াবা, যে মই খুব চাওঁ তেতিয়া মানে কমেণ্ট যে দি দিয়ে, বুঢ়ী, এই শব্দটো কয়, বুঢ়ী, তেতিয়া মই যিজনে দিছে মই প্ৰফাইলত গৈ চাওঁ যে তেওঁ কিমান বয়সীয়া বা তেওঁ কিমান সতেজ। কাৰণ এই যেতিয়া জগতখনলৈ অহা হয়, মানুহে নিজকে মেইনটেইন কৰে, যিমানটো বয়স তাতকৈ কম দেখে, হয়নে? গতিকে সেইবিলাকে দুখ লগায় কেতিয়াবা, মানে নিগেটিভিটিটো যোনটো, সেই বস্তুটোৱে অলপমান দুখ দিয়ে। সেইটোৱে কথা, সেইটো সকলোৰে বয়স হ'ব, সেইজন ব্যক্তিৰো এদিন বয়স হ'ব। আৰু বুঢ়া বুঢ়ী শব্দ দুটা, এক আছিল বুঢ়া বুঢ়ী, নাছিল সিহঁতৰ ল'ৰা লুৰি, আমি পঢ়িছিলোঁ সৰুতে, সেই কবিতাত ভাল লাগে। কিন্তু কাৰোবাক যেতিয়া অকণমান তাচ্ছিল্য কৰি পেলাই কয় যে বুঢ়া বা বুঢ়ী, তেতিয়া বৰ দুখ লাগে। মোৰ মা দেউতালৈ মনত পৰে যে তেওঁলোকৰ বয়স হৈছে, তেওঁলোকক উপলুঙা কৰা সময় নেকি তেতিয়া, সেই বস্তুটো। তেতিয়া ভাৱ হয় যে সেই উপলব্ধিবিলাক কিতাপ পঢ়িলে চাগে মানুহৰ অকণমান, মানে আমাৰ আগৰ সমাজখন যে সৰল আছিলে, সেই কিতাপ চিতাপ পঢ়িছিলে যে সেইকাৰণে আছিলে নেকি, এনেকুৱা লাগে মোৰ। হয় চাগে। আৰু চিনেমাৰ মাজতে যেতিয়া আহিছিলোঁ, চিনেমাৰ কথা তুমি কৈছিলা যে কৃষ্ণচূড়াৰ সময়ৰ সেইখিনি সময়ত
মানে তুমি নামটো উল্লেখ কৰা নাছিলা বাৰু চিনেমাখনত হয় প্ৰথম যেতিয়া ছবি জগতলৈ আহিছিলা সেইটো কথা কৈছিলা যে সেইখিনি সময়ৰ গীতাৱলীক চাই পেলাই মানে ভাল লাগে হয় নজনাখিনিও মৰম লাগে প্ৰথমটো কৃষ্ণচূড়া আছিলে মোৰ তোমাৰ প্ৰথম মৃদুল গুপ্তা আৰু স্বৰ্গীয় শ্ৰীমন্ত কুমাৰ শইকীয়া তেওঁৰ প্ৰযোজনাত হৈছিলে হয়। মৃদুল গুপ্তা আছিলে ডিৰেক্টৰ সেইখন কৃষ্ণচূড়া তেতিয়া মই একোৱেই নাজানো মই মানে কিবা এটা প্ৰেমৰ চিন বুজাবলৈ লৈ পেলাই মৃদুলাৰ চুলিখিনি দীঘল আছিলে যে নিজৰ চুলিখিনিকে টান মাৰি দিছিলে তোমাক বুজাওঁতে মানে তেতিয়া মানে প্ৰেম ভাল পোৱা এইবিলাক মানে সেয়া মই ক'লোঁ নহয় উপন্যাসৰ পাতত থাকোঁ মাজত থাকোঁ আৰু ফেণ্টম মোৰ প্ৰিয় আছিলে হিৰো চৰিত্ৰ ফেণ্টম আজিও প্ৰিয় মোৰ ফেণ্টম বহুত প্ৰিয় মানে ফেণ্টমৰ কমিক্স বাইণ্ডিং কৰা ইমানখন আজিও মোৰ ঘৰত আছে ওলাব গতিকে মই সেইখন পৃথিৱীত আছিলোঁ হঠাৎ গুচি আহিলোঁ কৃষ্ণচূড়াৰ পৃথিৱীখনলৈ তাৰপাছত ভাবিলোঁ যে মই নকৰোঁ আৰু চিনেমা ছবি আৰু তেতিয়া তুমি পঢ়িয়ে আছিলা হায়াৰ ছেকেণ্ডেৰী ছাত্ৰী মই আৰু তপনদা আছিলে তেতিয়া আৰু তপনদাৰ লগতো মোৰ এনেকুৱা হয় মই ইণ্ট্ৰভাৰ্ট আছিলোঁ এতিয়া নিচিনা কথা নকওঁ এতিয়া মই বহুত কথা কওঁ বেছি কথা কওঁ তাৰমানে মই পিছত বয়স যিমানে বাঢ়িল অভিজ্ঞতা যিমানে বাঢ়িল তেতিয়া মই দেখিলোঁ যে ইণ্ট্ৰভাৰ্ট হ'লে কিছুমান ক্ষেত্ৰত প্ৰব্লেম হয় মানুহে কথা ক'ব লাগে নিজৰ ভাল লগাখিনিও ক'ব লাগে বেয়া লগাখিনিও ক'ব লাগে অৱশ্যে এটা কথা পৰিয়ালকেন্দ্ৰিক কথাবিলাক কোনো মানুহৰ আগত ক'ব নালাগে সেইটো মোৰ অভিজ্ঞতাই শিকোৱা কথা সেইটো হয় নিজৰ পৰিয়ালৰ কথাবোৰ নিজৰ মাজতে সীমাবদ্ধ থাকিব লাগে লাগিলে সমস্যাই হওক বা যিকোনো কথা আৰু ভাল লগাখিনি শ্বেয়াৰ কৰিব লাগে বেয়া লগাখিনি চকু পানী সদায় নিজস্ব মানুহৰ চকু পানীখিনি একেবাৰে একান্ত ব্যক্তিগত গতিকে দুখ লগা কথাবিলাক আচলতে নিজৰ মাজতে থাকিব লাগে বুলি মই ভাবোঁ মোৰ অনুভৱ যিয়ে নহওক সেই পিছত ভাবিলোঁ যে মই এইবিলাকৰ মানুহ নহয় মই উভতি যাওঁ মানে নকৰাৰ সিদ্ধান্তই লৈ পেলাইছিলে একেবাৰে আচলতে মই প্ৰথম যেতিয়া ছবি জগতলৈ আহিছিলোঁ তেতিয়া মোক মৃদুলদাহঁতে কৈছিলে যেতিয়াই বেয়া পায় তেতিয়াই উভতি আহিলেই হ'ল আচ্ছা মানে স্বত্বটো সেইটো আছিলে তেতিয়াতো মই নাজানো যে ৰীল ঘূৰিছে মানে প্ৰডিউচাৰৰ বুকুৰ ধপধপনি কিমান বাঢ়িছে সেইবোৰতো একোৱেই নাজানো গতিকে তেনেকেই জনা নজনাৰ মাজতে কৰিলোঁ তাৰ মাজতে আমাৰ প্ৰডিউচাৰ টিকিটদা আমি টিকিটদা বুলি মাতিছিলোঁ তেখেত ঢুকাল গতিকে সেইটো এটা সাংঘাতিক ডাঙৰ এটা মানে তাৰপিছত কৃষ্ণচূড়াখন ব্যৱসায়িকভাৱে সফল নাছিলে ছবিখন তথাপিও সেইখন এখন খুব ধুনীয়া গান কেইটামান আছিলে মই খুব ভাল পাওঁ সেইকেইটা গান আজিও তাৰপাছত যেতিয়াই মই বেক কৰিম বুলি ভাবিলোঁ এদিন আমাৰ ঘৰ গৈ ওলালেগৈ ভাইমনদাহঁত তেখেতসকলে গৈ ওলালে হিয়া দিয়া নিয়াৰ কাৰণে সেইটো কথাটো পাতিবই লাগিব হিয়া দিয়া নিয়াৰ কাৰণে ওলালেগৈ তাৰপিছত তেতিয়া মোৰ কৰাৰ মন নাই মানে মই ইনভলভ হ'বই পৰা নাই বস্তুটোৰ মাজত মই আহিলোঁ মই সেইদিনা পটককৈ ৰখাই লৈছোঁ দেই মই আকৌ সুধিছোঁ কৃষ্ণচূড়াৰ আগতে তুমি কিবা কোনোবা এখন মেগাজিনৰ তুমি পূবালীৰ ন পূবালী এখন আলোচনীৰ বেটুপাত সুন্দৰী হিচাপে তুমি কিবা এটা পুৰস্কাৰ পাইছিলা হ'বলা ন তেনেকুৱা এটা কথা আছিলে কিবা এটা হয় মই চব কথা ইমান আকস্মিকভাৱে হৈছিলে মোৰ জীৱনত মোৰ সৰু বাই পঠাই দিছিলে পূবালী বেটুপাত সুন্দৰী কণ্টেষ্ট এটা হৈছিলে তেতিয়া জিএলৰ সেইখনেই মহিলা বিষয়ক মানে প্ৰথম আলোচনী গোটেই বিস্ময় ৰহস্য তৃষ্ণাতুৰ তাৰপাছত গৰিয়সী তাৰপাছত পবিত্ৰদাৰ এখন মায়া পিছত আহিছিলে তাতকৈ কিন্তু হেৰি এখন আছিলে চিত্ৰ সংবাদ তাত ছবি জগতৰ এইবিলাক ওলাই কথা চথাবিলাক প্ৰান্তিক আছিলে আৰু প্ৰান্তিক আছিলে সফুৰা মৌচাক আমি পঢ়া সফুৰা মৌচাক তাৰপিছত অমৰ চিত্ৰৰ কথাও আছিলে তেতিয়া দেই সেইবিলাক আৰু মোৰ প্ৰিয় ফেণ্টম তাৰপাছত যিয়ে নহওক তেতিয়া কি কৈ আছিলোঁ হেৰি বেটুপাত সুন্দৰী তাৰপিছত এদিন দেখিছোঁ পূবালীখন আমি লওঁ তাৰপিছত মই সৰুটো মোৰ আগত 3জনী বাইদেউ সিহঁতি পঢ়ি মোৰ ওচৰলৈ নাহেই কিতাপখন মোক আৰু দমচম দি বহাই থৈ দিয়ে আৰু মই নেপাওঁ কিতাপখন ইমান ৰৈ থাকোঁ তাহাঁতৰ পঢ়া শেষেই নহয় একেটা টপিককে আকৌ পঢ়ে তেতিয়া মানে এনেকুৱা দিন আছিলে আৰু তাৰপাছত কি হ'ল পটককৈ দেখিলোঁ মোৰ নামটো দেখোন ইমান আচৰিত হ'লোঁ কেনেকৈ আহিলে মোৰ নামটো মই ভাবিছোঁ একে নামৰ আৰু আমাৰ টাইটেলটো ৰাজকুমাৰী যিহেতু পটককৈ বেলেগৰ লগত নিমিলে একে নামৰ কেনেকৈ আহি গ'ল মানে তাৰপিছত বাইদেউতে হাঁহি আছে মিচিক মাচিককৈ কৈছে তোৰে হয় এনেকৈ কৈছে মই কৈছোঁ আৰে মই কেনেকৈ কৈছে মই ফটো পঠাইছিলোঁ তেতিয়া আমাৰ ঘৰ বনাই আছিলে চাদৰ ওপৰত মানে ফটো উঠাইছে
মই পিন্ধিছিলোঁ বেঙুনীয়া ৰঙৰ শাৰী এখন, এই ক্ষীণ মিন। মোক ভাইটিয়ে আগতে বাইকত নিলে এনেকৈ পিছত চাই যায় মানে পৰি গৈছোঁ নেকি, ইমান ক্ষীণ, এনেকৈ চুই চাই মানে পৰিছোঁ নেকি। তাৰপাছত তেতিয়া মানে দেখিলোঁ যে মোৰ নাম আহিছে, কিমান ভাল লগা কথা। আৰু মই এজনী কলেজ গৈছোঁ আৰু তেতিয়া স্কুল শেষ কৰি পেলাই। গতিকে এতিয়া কেনেকুৱা আচৰিত কথা, সেইখন মেগাজিন যিখন আমি পঢ়ি থাকোঁ, কাৰোবাক চাওঁ, তাতে মোৰ নামটো আহিছে। তাৰপাছত আৰু গম পালোঁ যে ইয়াতে প্ৰাইজ দিব আৰু। গতিকে বা তেতিয়া পঢ়ি আছিলে, মোৰ মাজু বা কটনত পঢ়ি আছিলে তাই। গতিকে আমি আহি গৈ থাকোঁ, প্ৰাইজটো মানে এনেই নিবলৈ আহিলোঁ। আৰু দিছিলে প্ৰাঞ্জল শইকীয়া। সেইটোৱে কানেকশ্যনে হৈ গ'ল। কানেকশ্যন। প্ৰাঞ্জল দাই কি এনাউন্স কৰিছিলে সেইটোৱে হাঁহি উঠে। মোৰ লাইনকেইটা পূৰা মনত আছে। প্ৰাঞ্জল দা, আপুনি যদি চাই লাইনটো শুনিব দেই, এনেকৈ কৈছিলে আপুনি। যোৰহাটৰ নিচিনা ঠাইত হয়তো ভাল ফটোগ্ৰাফাৰৰ খুবেই অভাৱ। তাৰমানে প্ৰপাৰ লাইট নাই, ফটোখন বেয়া, কিন্তু মই চিলেক্ট হৈছিলোঁ। কি কাৰণ তেওঁলোকে কি দেখি চিলেক্ট কৰিলে ধুনীয়া দেখিছিলে, কোৱালিটি বেয়া ফটোৰ কোৱালিটি মানে বেয়া হ'লো। বেঙুনীয়া শাৰীখন খোলা। তাৰপাছত প্ৰাঞ্জল দাই তেনেকৈ ক'লে। মই প্ৰাইজ ল'লোঁ, কিবা এটা মনত বেলেগ উৎসাহ, মানে বিৰাট ভাল লাগিলে। তেতিয়া সেইখিনিত মোৰ মনত পৰোঁতে জেৰিফা পাইছিলে, তানিয়া বি বৰুৱা, তানিয়া দাস, পাঞ্চালী গুপ্তা, এনেকুৱা আৰু সেইখিনি সময়ৰ যিখিনি ছোৱালী লৈ মেলি গুচি গ'লোঁ ঘৰৰ ছোৱালী ঘৰলৈ। তাৰপাছত কৃষ্ণচূড়াৰ কাৰণে তেওঁলোকে ছোৱালী বিচাৰি আছিলে। অকল মোৰ নামটো জানে, টাইটেলটো জানে, আৰু মোৰ ঘৰ ক'ত কি কথা একো নাজানে। মোবাইল অফিচত বিচাৰি আহিছে, আহি খুব চাইছে, চাই গম পালে মোৰ ঘৰ যোৰহাট। আৰু যোৰহাটত আমাৰ টাইটেলটোৱে বহুত সহায় কৰিলে। ৰাজকুমাৰী বেলেগ নাছিলে, গতিকে মই সৰু ছোৱালী আছিলোঁ যদিও মানে দেউতাৰ নামটো চিনি পাইছিলে। তেনেকেই ওলালেগৈ মানে তেওঁলোক। যিয়ে নহওক, তাৰপিছত হিয়া দিয়া নিয়াৰ কথা আহিলে। মোৰ বৰ্তাৰ ছোৱালীজনীক মই খুব, তেওঁ পঢ়া শুনা কৰে খুব হেৰি, আৰু থিয়েটাৰ চাই। মোক ক'লে, মোৰ ঢেৰ নাম আছে দেই ঘৰত, বেলেগ নামেৰে মাতে, তেওঁলোকে মোক চুইট বুলি মাতে। তাৰপিছত মোক কৈছে, চুইট তই নকৰাকৈ নাথাকিবি দেই, এইখন একদম ভ্ৰাম্যমানৰ সাংঘাতিক নাটক, ভাইমন্দাৰ এখন হিয়া দিয়া নিয়া, ইছ ৰাম তই প্লিজ তই পঢ়িবিহে, মানে নহয় তই নকৰিলে গালি খাবি মোৰ পৰা, এনেকুৱা যি টি কৈছে আৰু। তাৰপিছত মই তেনেকৈ কৰিবলৈ আহিলোঁ। আৰু তেতিয়াই মই সকলোতকৈ ভাল পোৱা মানে মোৰ নমস্য শ্ৰদ্ধাৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰক তেখেত আহিছিলে মুহূৰ্তত। মোৰ খুব সৌভাগ্য যে তেখেতক মই প্ৰান্তিকৰ পৃষ্ঠত, যিজন মানুহক মই সদায় সন্মানৰ চকুৰে চাইছিলোঁ, তাত মই তেখেতক দেখা পালোঁ। তাৰপাছত ৰবিৰ লগত সেই তেতিয়াই লগ পোৱা, আজিও বন্ধুত্ব আমাৰ একেই আছে, খুব ভাল বন্ধু সি মোৰ। তেতিয়া আমি সদায় কওঁ আৰু দেই, যেতিয়া মানে গানবোৰতো চায়ে থাকোঁ ন, তেতিয়া পিছে ইমান এনেকুৱা এভেইলেবল নাছিলে সদায় চাই থাকিব পৰাকৈ, কিন্তু আমি যেতিয়াই মানে পাওঁ আৰু চাবলৈ, সেইটো কথাই ওলাই। আমাৰ ঘৰতো মানে আমাৰ ঘৰখনত, জুবিনৰ ঘৰখনতো, তাৰপিছত মানে পিছৰ ফাললৈও এইটো কথা ওলাই, যেতিয়াই ৰবি আৰু গীতাৱলী ওলাই স্ক্ৰীণখন পোহৰ হৈ যায়, মোৰ এতিয়াও মোৰ মনৰ মোৰ সৰু ভণ্টিয়ে কোৱা, মানে মোৰ নননজনী, সৰু নননজনীয়ে কোৱা কথা, এতিয়াও মোৰ তাই মানে সেই মুখখন মানে তাইৰো পোহৰ হৈ যায়, সেইটো কথা যেতিয়া কয় মোৰ এতিয়াও মনত আছে। তাই কেনেকৈ, মোৰ এটা বস্তু মনত আছে, আমি যেতিয়া টাৱাঙত গৈছিলোঁ গান কৰিবলৈ, আজি কথা কৈ ওলায়ে আছে, কি হ'ব শেষ হ'বগৈ নাই আমাৰ প্ৰগ্ৰেমটো, একো নহয়, আমি চলাই গৈ থাকিম। আমাৰ টাৱাঙত গান কৰিব গৈছোঁ, ওখটো মানে ৱাটাৰফলটো য'ত আছিলে, তাত মানে বহুত এনেকৈ পাহাৰ বগোৱা নিচিনা হৈছে আৰু। সেইটো জঙৰ ফলটো নহয় জানো, ডিৰাঙৰ ওচৰত হয় চাগে। তাত তেতিয়া আকৌ মাধুৰী দীক্ষিতৰ কয়লাখনৰ শ্বুটিং হৈ গৈছেহে তাত। তাৰপিছত গৈছোঁ, মইতো কৈছোঁৱেই মই পাতলা বতাহত উৰা, ৰবিয়ে কিন্তু মোক নেৰে, সি লৈ যায়, এইজনী ক'ৰবাত উৰিব এতিয়া, ধৰি সিয়ে মোক ওপৰলৈ উঠালে, সিয়ে মোক তললৈ নমালে মানে সেইটোৰ পৰা, ৱাটাৰফলছটোৰ পৰা। কিন্তু সেই অভিজ্ঞতাখিনি মানে, আৰু যিখিনি মানুহ মোক লগ কৰিবলৈ আহিছিলে, ইমানেই মৰম দিছিলে মই কেতিয়াও নাপাহৰোঁ মানে। সেইখিনি মানুহে এতিয়াও হেনো কয় মোৰ কথা, সেই বস্তুটো মোৰ বহুত ভাল লগা কথা। আৰু সেই সময়খিনি ইমান ভাল লগা সময় আছিলে। জুবিনদাৰ যিটো সৃষ্টি, জুবিনদা ভাল মানুহৰ লগত থাকিলে যে মানুহৰ ভাল সৃষ্টি হয়, সেইটোৱে প্ৰমাণ। যে ভাইমন্দাৰ লগত আছিলে, মানে ভাইমন্দাৰ লগত থাকিলে আচলতে সৃষ্টি ভালেই হ'ব লাগিব, বেয়া একো নহয় মানে তেখেতৰ লগত। গতিকে জুবিনদাকতো কিমান মৰম কৰিছিলে, সেইটোতো আৰু ক'বই নালাগে।
কিন্তু কিমান ভাল সৃষ্টি হ'ল হিয়া দিয়া নিয়া। আটাইতকৈ ডাঙৰ কথা যে নৱ প্ৰজন্মৰ আজিৰ ল'ৰা ছোৱালীৰ প্ৰিয়। আৰু চিনেমাখনটো এইখন জুবিনদাৰ গানকেইটাই বহুত অৰিহণা যোগাইছিলে। আৰু কথা হ'ল এতিয়া যেনেকৈ এয়া কৰে যে ৰিমিক্স, হিয়া দিয়া নিয়াত যেনেকৈ আছিলে তেনেকেই আজিৰ প্ৰজন্মই মানি লৈ আছে। সেইটো এটা জুবিনদাৰ জীৱনৰ এটা ডাঙৰ সাফল্য, টাৰ্ণিং পইণ্ট হিয়া দিয়া নিয়াখনো। জুবিনৰ মানে মিউজিক ডিৰেকশ্যন একে সময়তে তুমি মোৰ মাথো মূৰৰ হিয়া দিয়া নিয়া হৈছে, কিন্তু হিয়া দিয়া নিয়া গানকেইটা আগতে ওলাইছে তুমি মোৰ মাথো মূৰতকৈ। আৰু জুবিনো সোমাইছে ভাইমন্দাৰ যোগেদি তাৰমানে চিনেমাত। ভাইমন্দাই তুমি ক'বলৈ গ'লে মানে তোমাকো দৰ্শকে সম্পূৰ্ণভাৱে একচেপ্ট কৰিছে সেইখনতে। ৰবি আহিছে এক্টৰ হিচাপে সেইখনত, যতীনক তেনেকৈ চিনেমাৰ নায়ক হিচাপে মানে ৰূপালী পৰ্দাৰ নায়ক হিচাপে যতীনকো মানুহে আদৰি লৈছে। মানে ভাইমন্দা নাথাকিলে যতীনেই হওক, ৰবিয়েই হওক, জুবিনেই হওক বা গীতাৱলীয়ে হওক, লুনা হওক, একো নহয় মানে ভাইমন্দাই এষ্টাব্লিছ কৰি থৈ গ'ল গোটেইকেইজন মানুহক। আৰু খুব মানে সেইখন চিনেমা একদম কি ক'ম, সৰ্বকালৰ মানে এখন সকলোৰে ভাল লগা এখন চিনেমা ছবি। আৰু জুবিনদাৰ চেপ্টাৰটো আমি ঢুকিয়ে নাপাওঁ। তেখেত বহুত সৃষ্টি কৰি থৈ গৈছে। আমি খালি শ্ৰোতাহে, আমি খালি তেওঁক প্ৰেজ কৰিব পাৰোঁ, তেখেত ভালে থাকক সেইটো প্ৰাৰ্থনা কৰিব পাৰোঁ। আৰু ভাইমন্দাৰ বিয়োগটো আচলতে আমাৰ কাৰণে একদম, আমি ছবি জগতৰ লগত জড়িত ব্যক্তিসকলে জানো তেখেতৰ পৰা আমাৰ বহুত পাবলৈ থাকি গ'ল। সঁচাকৈ অপূৰণীয়। আৰু সদায় তেখেতৰ ওচৰত কৃতজ্ঞ যে হিয়া দিয়া নিয়াৰ পৰা মই যিখিনি মৰম পালোঁ তেখেতৰ অবিহনে মই কেতিয়াও নাপালোঁহেঁতেন। সেইখিনি কথা আছে। তোমালোকতো যেতিয়া একদম মানে ছুপাৰ ডুপাৰ হিট ব্লকবাষ্টাৰ, চাৰিওফালে হিয়া দিয়া নিয়া একদম গোটেইখন উৎপাত আৰু গোটেই অসম জুৰি তোলপাৰ, তোমালোকতো মানুহৰ মাজলৈ গৈছা। নহয়, তেতিয়া মানুহৰ মাজলৈ যাব নোৱাৰা কণ্ডিশ্যন, যাব নোৱাৰা হৈ গৈছিলোঁ। প্ৰহৰাজত হলৰ আগত এক্সট্ৰাকৈ ট্ৰেফিক এপইণ্ট কৰিব লগা হয়, বাছ ভৰ্তি মানুহ, মানে কেনেকুৱা মানে। আৰু মই মানে বক্সত বহি মই চিনেমা নাচাওঁ, মানুহৰ মূৰবিলাক গন্তি কৰি থাকোঁ। গোটেই চিনেমা হলটোতো গোটেইবিলাক ভৰ্তি। কিন্তু মানে মানুহবিলাকৰ কি হয়, কেতিয়াবা হাত তালি দিয়ে, কেতিয়াবা চিঞৰে, কেতিয়াবা উঠি দিয়ে, মানে কেনেকুৱা এটা পৰিৱেশ মই বৰ্ণাব নোৱাৰোঁ। আৰু যেতিয়া মই ওলাই আহোঁ, মানে মই কৈছোঁ এই ক্ষীণমিন ছোৱালী এজনী, মানে মই মানুহ থাকোঁতে মই ওলাই আহিব নোৱাৰোঁ, মানে এনেকুৱা এটা কণ্ডিশ্যন। আৰু সেইখিনি কথা মোৰ একেবাৰে মই বিচাৰি থকা কথা নহয়। মই অকণমান মানে স্কুলত পঢ়োঁতেও মই মাজৰ বেঞ্চত বহি ভাল পাওঁ, যাতে টিচাৰৰ লগত আই কণ্টেক্ট নহয়। মই অকণমান মাজে মাজে থাকি এই যে মানে হেৰি হ'বলৈ ভাল পাওঁ, মই কাৰো চকুত পৰিবলৈ ভাল নাপাওঁ। মই কাকো এনেকুৱা দেখাব নোখোজোঁ যে মই বিশেষ, মই কাকো এনেকুৱা ক'ব, মই মানে চিম্পলকৈ কোনেও মোক চিনি পাব নালাগে, ধুনীয়াকৈ মই নিজৰ মতে মোৰ কথাখিনি কৰিব লাগে আৰু এনজয়মেণ্টখিনি কৰিব লাগে। কিন্তু মোক হিয়া দিয়া নিয়াই মানুহৰ চকুত পেলাই দিলে। আৰু পেলাই দিয়াৰ পাছত এনেকুৱাকেই পেলালে যে মই কাকো লুকাব নোৱাৰা আৰু মানে এনেকুৱাও হৈছে। আৰু এটা অভিজ্ঞতা মই ক'ম, যাৰ বিষয়ে কৈছোঁ তেখেতে যদি চাই মোক যাতে বেয়া নাপায়, বহুদিনৰ মূৰত ক'ম। মাক আৰু পুতেক কোনোবা আৰু আহিছে এবাৰ সেইখন ছবি চাই, ল'ৰাজনে কৈছে যে এই ছোৱালীজনীয়ে যদি মোক আলু পিটিকা বনায়ো গোটেই জীৱনটো ভাত খুৱায়, তথাপিতো মই বিয়া কৰাম। গতিকে হিয়া দিয়া নিয়াৰ যোগেদি তেনেকুৱা প্ৰপ'জেলো দেধাৰ আহিলে, মানে যে বিয়া পাতিব। সেইবিলাক এটা মিঠা মানে অভিজ্ঞতা, খুব ভাল লগা। আৰু সেইখিনি আচলতে চৰিত্ৰটো চাই পেলাই কৰিছে। আজি দুদিনমানৰ আগতে মই এটা গেছ কোম্পেনীৰ কিবা এটা ইয়াত অনুষ্ঠানত দুলীয়াজান গৈছিলোঁ। তাত মই কৈছোঁ, এটা খালী লাইন ক'বলৈ মোৰ খুব কষ্ট হৈছিলে, এটাই মাত্ৰ লাইন হিয়া দিয়া নিয়াত হেৰি ৰীণা বাইদেউৰ আগত কিবা এটা কথাত কিবা কয়। মই বহুদিন চিনেমাখন চোৱা নাই বাৰু, মই মানে ক'ব লাগে, মোৰ এতিয়াও ক'বলৈ বেয়া লাগে, সেইটো তেখেতসকলৰ আগত মই শ্বেয়াৰ কৰিছিলোঁ কথাটো, মোৰ মা নাই নহয়। এই কথাটো ক'লে মোৰ একদম, মই এতিয়া পটককৈ কৈছোঁ কথাটো, কিন্তু সেই উপলব্ধিখিনিৰ সৈতে সেইখিনি সময়ত কওঁতে মানে ইমান দুখ লাগিছিলে। কিছুমান যে মমেণ্ট কিছুমান মানুহৰ মনত থাকি যায়, মোৰ থাকিলে। আৰু ভাইমন্দা মানুহজনৰ কথা মই কওঁ, তেখেত থাকিলে মানে আচৰিত ধৰণে নিস্তব্ধ হৈ থাকে, কোনো হৈ হাল্লা নাই, অথচ তেখেতে ইমানেই
হাঁহি উঠা খুহুতীয়া কথাৰ ভঁৰাল অঁ ভঁৰাল তেখেত। গতিকে সেই অভিজ্ঞতাবিলাক আমি খুব লাকি আচলতে। খুব ধুনীয়া ধুনীয়া অভিজ্ঞতা নিজে ল'লোঁ, অসমৰ দৰ্শক ৰাইজক দিলোঁ। আপোনালোকে এতিয়াও বহুত মৰম দিয়ে আমাক। সেই ছবিখনৰ প্ৰতিটো গান এতিয়াও শুনিলে কিবা এটা শিহৰিত হৈ উঠোঁ গানখিনি শুনিলে। গতিকে খুব ভাল লগা এইখিনি স্মৃতি আচলতে সেইখিনি। আৰু এতিয়া ভাইমন দাৰ প্ৰসংগটো যিহেতু আহিছে, তুমিও জানা ভাইমন দাৰ ওপৰত এখন ছবি হৈছে এতিয়া। গতিকে সেইখনৰ কথাটো আমি পাতিবই লাগিব। আৰু ভাইমন দাৰ কি বুলি কওঁ, এটা নতুন অধ্যায় যেতিয়া আৰম্ভ হৈছিলে, মাজত ধৰা প্ৰভাতী পক্ষীৰ গান বা ইমানখিনিলৈকে পিতা পুত্ৰ সেইখিনি কৰি পেলাই এটা গেপ আহিছিলে তেওঁৰ জীৱনতো, বা অসমীয়া চিনেমাৰ গোটেই আমাৰ ছবি জগতখনত স্থবিৰ হৈছিলে একেবাৰে। তাৰপিছত আকৌ একদম আলোড়িত কৰি হঠাৎ মূৰ দাঙি উঠিলে অসমীয়া ছবিয়ে হিয়া দিয়া নিয়াৰ যোগেদি। আৰু সেইখিনি সময়ত সেইখন ছবি নিৰ্মাণ কৰিলে ভাইমন দাই। গতিকে সেইখন ছবিৰ তুমি নায়িকা যিহেতু, তোমাকো তোমাৰ চৰিত্ৰটো মানে চৰিত্ৰটোৱে অকল নহয়, গীতাৱলী ৰাজকুমাৰীক এতিয়া ভাইমন দা ছবিখনত একেবাৰে নতুন এগৰাকী অভিনেত্ৰীয়ে তোমাৰ নামৰ চৰিত্ৰটো ৰূপায়ণ কৰিছে। তুমি নিজকে পৰ্দাত চাবলৈ পাবা মানে আন এগৰাকীৰ যোগেদি। সেইটোতো তুমি চাগে গম পাইছা ইতিমধ্যে। গম পাইছোঁ মই। গতিকে সেইটো এটা তোমাৰ অনুভৱ আমি জানিব বিচাৰিম। আৰু ভাইমন দা ছবিখন নিৰ্মাণ কৰা হৈছে, ভাইমন দাক আচলতে বায়'পিকেই হয় বাৰু, তেওঁৰ ওপৰতে নিৰ্মাণ কৰা হৈছে, কিন্তু তেওঁক এজন সূত্ৰধাৰ হিচাপে ৰাখি গোটেই জাৰ্ণিটো অসমীয়া ছবিৰ সেইটো ধাৰাৰে শিৱ ঠাকুৰ ছাৰৰ পৰা বা সেইখিনি সময়ৰ পৰা আৰম্ভ কৰি নাটকৰ পৰা আৰম্ভ কৰি ছবি কেনেকৈ 2011 চনলৈকে তেওঁ ৰামধেনু কৰালৈকে আমি সেই সময়ছোৱা মানে ছবিখনত ৰাখিব চেষ্টা কৰিছোঁ। গতিকে এতিয়া কেনেকুৱা লাগিব বুলি ভাবা তোমাৰ নিজকে চাবলৈ পৰ্দাত? মানে ভিতৰি খুবেই এটা মানে কিউৰিয়চিটি এটা আছে আচলতে, কি হ'বলৈ গৈ আছে, কি হ'ব প্ৰথম কথা। সেইকাৰণে যেতিয়া সেইখনৰ কথা কোনোবাই আলোচনা কৰিব খোজে, আলোচনাৰ পৰা অকণমান দূৰতে থাকোঁ। হয় নেকি? যি চাম পৰ্দাত চাম গতিকে নহ'লে মানে গোটেই কথাখিনি জানিলে চায়ো ভাল নালাগিব। কিন্তু এটা কথাত খুবেই আনন্দিত হৈছোঁ যে এইখন নিৰ্মিত হৈছে। হয়, খুব প্ৰয়োজনীয় আছিলে। তেখেতসকল আচলতে মই কৈছোঁৱেই বহুত পাবলেই থাকি গ'ল। গতিকে এই গোটেই মানুহখিনি, যিখিনি মানুহে আচলতে আমাৰ ফাউণ্ডেশ্যনটো বনাই থৈ গ'ল, আমি এতিয়া তাৰ ওপৰত বিল্ডিংহে থিয় কৰাই আছোঁ, কিন্তু ফাউণ্ডেশ্যন বনোৱাটো চবতকৈ খৰচী কাৰবাৰ আৰু চবতকৈ কঠিন। আৰু এই মানুহ যিসকল আজি ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে বা জাহ্নু বৰুৱাদেৱ, তেওঁলোকৰ ইমান কমটি সুবিধাৰ মাজত আমি জানো যে ৰাষ্ট্ৰীয় পুৰস্কাৰ এটা আজুৰি আনে, কিন্তু সুবিধা একদম কম বেলেগৰ তুলনাত, বেলেগ ছবিৰ তুলনাত, মানে বলিউডৰ ছবি হওক তেওঁলোকৰ তুলনাত আমাৰতো সুবিধাবিলাক আমাৰ নাছিলে বুলি ক'ব পাৰা। গতিকে সেই সময়ত তেওঁলোকে আজৰি আনিছে। ভাইমন দাই আগতে আমি বাথৰুমটো বা আমি টয়লেটটো তাত গৈ পেলাই ক'ৰবাত যদি এটা লোকেশ্যন লৈছোঁ, সেই লোকেশ্যনটোত ইমানখিনি মানুহ লৈ গৈ আমাৰ গোটেই ইউনিটটো আমি বাথৰুমটোৰ পৰা চিন্তা কৰিব লাগিব, কেতিয়াবা নিজে মানে সাজি ল'ব লগা হয় বাথৰুমটো। সেইটো কথা কিন্তু পূৰবী শৰ্মা বাইদেউক যদি মাতে পাহাৰী কন্যাৰ অনুভৱটো সুধিব দেই, গীতাৱলীয়ে কৈছিলে বুলি ক'ব। সেইটো মই কৈছোঁ। যিয়ে নহওক ভাইমন দা মানে এনেকুৱা, তেখেতৰ মই কৈছোঁ, তেখেতৰ আমি টপিকটো কি পাতি আছিলোঁ মই পাহৰি গৈছোঁ, বায়'পিকখনৰ কথাই পাতি আছোঁ। হয়, তেখেতৰ মানে এনেকুৱা খুব চিজিল আছিলে কথাবিলাক। আৰু এদিন এগৰাকী অভিনেত্ৰীয়ে বন্দাৰ এই হেৰিত কৰি আছিলোঁ, শ্বুটিং কৰি আছিলোঁ, তাত গ্লাছৰ নহয়, গোটেই কম্পিউটাৰ বিলাক এনেকৈ আছিলে, অফিচ এটা। কোনোবাই সেইখিনিতে চেঞ্জ কৰিবলৈ লৈছিলে ড্ৰেছ, ইমান ধুনীয়াকৈ কৈছে, তাইক বুজাই দিবা যে এনেকৈ নহয়, মানে এটা মানে আবোৰতাৰ মাজত যাতে এনেকৈ কৰে। আৰু সেই কথাটো তেওঁৰ ষ্টাইলত, তেওঁৰ ভংগীমাত ইমান সুন্দৰকৈ কয় নহয়। এতিয়া ভাইমন দাৰ সেই কথাবিলাক বা তেওঁৰ লগৰ স্বনামধন্য যিসকল আছিলে শিৱ ঠাকুৰ তেখেতসকলক আচলতে নতুন প্ৰজন্মই জনাটো খুবেই জৰুৰী। কাৰণ আমি যদি নাজানো যে আমাৰ ফাউণ্ডেশ্যনটো কেনেকৈ নিৰ্মিত হৈছে, তেতিয়াহ'লে আমি গম নেপাম কিমান মজবুত, তাৰ ওপৰতহে আমি উঠাব পাৰিম। গতিকে তেওঁলোকৰ বিষয়ে জানিলে, তেওঁলোকৰ সৃষ্টিসমূহৰ বিষয়ে জানিলেহে আমি তাৰ ভিত্তিত
কামবিলাক কৰিব পাৰিম। এইটো খুব গুৰুত্বপূৰ্ণ কথা এটা কৈছা আৰু খুব সুন্দৰকৈ কৈছা। সঁচা কথা, এইটো জনাটো খুবেই জৰুৰী কথা। জৰুৰী সেইটো জনাটো। আৰু ছবি আচলতে এতিয়া বহুতে ছবি নিৰ্মাণ কৰে আৰু তেনেকুৱা কিছুমান ছবিৰ কেতিয়াবা আচলতে আমিও সোমাইছোঁ তেনেকুৱা কিছুমান ছবিত। যেতিয়া কোনোবা এজন নতুনকৈ কৰিবলৈ আহে কাম, ডাইৰেক্টৰে হওক প্ৰডিউচাৰে হওক বা তেনেকুৱা, আমাক কি কয় যে বাইদেউ বন্দুক ধৰা নাই, বাৰুদ ধৰা নাই হাতত, ভাল কাম এটা কৰিবলৈ লৈছোঁ, আপুনি লগ নিদিবনে? সেই ইম'চনেলি এটাচ হৈ যাওঁ আচলতে। তাৰপাছত গৈ পেলাই বাকী এটাচমেণ্টটো দেখোঁ আৰু দৰ্শকৰ হৈছেনে নাই। আচলতে দৰ্শকে যেতিয়া মানে নলয় তেতিয়া খুব মনটো দুখ লাগে যে লোৱা নাই। কিন্তু চিনেমা এখন চোৱাৰ ক্ষেত্ৰত মই এটা কথা কওঁ দেই, আজি সকলোকে কওঁ, দৰ্শকসকলকো কৈছোঁ, মই কেতিয়াও আমাৰ চিনেমা চাবলৈ আহিব দেই এই কথাটো মই ক'বলৈ ভাল নাপাওঁ। কাৰণ চিনেমা এখন হৈছে ফুল্লি এণ্টাৰটেইনমেণ্টৰ কথা। আৰু যদি মই ছবিখনত সেই এণ্টাৰটেইনমেণ্টখিনি দিব পৰা নাই, মই কিয় অসমীয়া ছবি বুলিয়ে ছবিখন চাবলৈ মাতিম? মই চাম, কাৰণ মই ছবি জগতৰ লগত জড়িত এজন ব্যক্তি। কিন্তু এজন ব্যক্তিয়ে যেতিয়া এখন চিনেমা চাবলৈ যায়, তেওঁৰ পৰিবাৰক নিলে, দুজন ল'ৰা ছোৱালীক নিলে, ড্ৰাইভাৰজন গ'ল, তাৰ মাজত এটা কথা হ'ল ড্ৰাইভাৰজনক চুৱাব নে নোচুৱাব, এনেকুৱা কথাও আহে দেই। তাৰপাছত উভতি আহিলে ছবিখন চাই ৰেষ্টুৰেণ্টত সোমালে, খানা খালে, আৰু সৰু ল'ৰা ছোৱালীয়েতো নাজানে পপকৰ্ণৰ পৰা আৰম্ভ কৰি যি পায়। গতিকে এখন ছবি চাবলৈ যোৱা মানে 1000 টকা মিনিমাম মানে বাজেট এটা লৈ যাব লগা হয়। আৰু গুৱাহাটীত ছবি চাবলৈ গ'লে ট্ৰেফিক জামত ফচা, গাড়ীৰ তেলে তোলে, মানে মই কথাটো কৈছোঁ। তাৰ পাছত যদি ছবিখন চাই যদি গালি দিব লগা কণ্ডিশ্যন এটা হয় যে এইখন কি ছবি বনাইছে, তেতিয়া আমি সেইখন চিনেমা চাবলৈ দৰ্শকক এপিল কৰিমনে যে আপোনালোকে ছবিখন চাবলৈ আহক? সেইটো কথা মই ভাবোঁ কেতিয়াও উচিত বা যুক্তিসংগত কথা নহয়। যদি আমি কণ্টেণ্টখিনি ভালকৈ দিব পাৰিছোঁ, আমি যদি ধুনীয়াকৈ আমি ছবিৰ কাহিনীভাগ আগবঢ়াই নিব পাৰিছোঁ, যেনেকৈ হিয়া দিয়া নিয়াৰ কাহিনীটো একদম ষ্ট্ৰং, নায়কৰ কাহিনী ষ্ট্ৰং, মানে কাহিনীটো যেনেকৈ চন্দ্ৰমুণ্ডৰ চিনেমা মই ভাল পাওঁ, তেখেতৰ চিনেমা মই ভাল পাওঁ, মাঘত মামনিৰ বিয়াই হওক, এইখন চিনেমাখন মই পাহৰিছোঁ খুব, আংগুৰহঁতৰ চিনেমা, সেইখন যে আছিলে বাকৰ পুতেক, ব্যতিক্ৰম ধৰ্মী এখন ছবি। আৰু এতিয়া কিছুমান বস্তু হাঁহি উঠে। আগৰ চিনেমা যদি চাওঁ, মই ব্লেক এণ্ড হোৱাইট চিনেমাখিনি কোৱা নাই, ব্লেক এণ্ড হোৱাইট ছবিবিলাক আগৰ হিন্দী চিনেমাৰ পেৰেলেল আছিলে। শ্ৰীমতী মহিমাময়ী আৰু ডান্সবিলাক যে খুব ধুনীয়াকৈ একদম পুৰণা। ডক্টৰ বেজবৰুৱা চোৱাচোন, ডক্টৰ বেজবৰুৱা আজিৰ যুগৰ চিনেমা বুলি কওঁ, কেনেকুৱা থ্ৰিলাৰ এখন, সাংঘাতিক। এতিয়া ৰিমেক হ'ল সেইখন, সেইটো কাহিনীৰ ওপৰতে ভিত্তি কৰি বাৰু নতুনকৈ কাহিনী লিখিছে, ঠিক আছে, কিন্তু কাহিনীটোৰ গোটেই ঝুমুঠিটোতো সেইটোৱে হয়। গতিকে কিমান এডভান্স আছিলে। আৰু বিদ্যা ৰাও তেখেতক দেখিলে, ইভা চাও, তেওঁলোকতো তেতিয়াৰ যুগৰ হিন্দী চিনেমা ইভা চাও ইভেন তোমাৰ নেশ্যনেল মেগাজিনত, ফিল্ম মেগাজিনত তেওঁক ফিচাৰ কৰিছে তেতিয়াহ'লে। কিন্তু তাৰ পিছৰ কিছুমান ছবি কালাৰ্ড, ব্লেক এণ্ড হোৱাইট নহয়, কিছুমান ছবি চালে এতিয়া হাঁহি উঠে, মানে এতিয়াৰ লগত নিমিলে যে পটভূমিবিলাক। কিন্তু সেই ছবিবিলাকৰ ওপৰত থিয় হৈয়ে একাদিক্ৰমে আজিৰ এইখন ওলাইছে, আজিৰ ছবিখন ওলাইছে। গতিকে সেই চিনেমাবিলাক কিমান প্ৰয়োজনীয় আছিলে। মানে বক্স অফিচত হিট হৈছে, ফ্লপ হৈছে, এইটো নহয়, কোনোবাখন হিট হ'ব, কোনোবাখন ফ্লপ হ'ব। ভাল ছবি এখন চাবলৈও নাযায় দেখোন, হালধীয়া চৰাই বাওধান খাই চাবলৈ যোৱা নাছিলে, ভিলেজ ৰকষ্টাৰনো কেইজন মানুহে চালে, এনেকুৱা কথা। কিন্তু বিদুৰ ভাই চাই ভাল লাগিলে, বহুত মানুহ আছিলে। কিন্তু বিদুৰ ভাইৰ মানে কাহিনীও বহুত ষ্ট্ৰং আছিলে বাৰু, তেওঁলোকৰ ষ্টৰি টেলিং ভাল আছিল। তেওঁলোকে মানে কি, বহুতে এইখিনিতে মই আৰু এটা কথা কওঁ, বহুতে কয় যে প্ৰতিষ্ঠিত কোনো নায়ক নায়িকাৰ অবিহনে ছবিখন হৈছে। কিন্তু মই এটা কথা কওঁ, প্ৰতিষ্ঠিত এজন নায়ক নহ'লে, ৰিচেণ্ট ৰঘুপতিয়ে যেনিবা ৰবীৰ, সেইখনত আমি ৰবীৰ ঠাইত তেনেকুৱা কোনোবা এজন এক্টৰ আনি দিলে সেইখন ছবি চাব নেকি কোনোবাই? সেইটোতো সম্ভৱেই নহয়। মানে মোৰ কথা হৈছে এই যে কম্পেৰিজনটো, মই যে ক'লোঁ যে মানুহে যে যিকোনো কথাই আজিকালি ক'বলৈ বহুত সহজ ন হেৰিত, কিন্তু কথাটো হৈছে যিটো কাহিনীত যিটো কথা ডিমাণ্ড কৰে, ভিলেজ ৰকষ্টাৰত সেইটো পটভূমি আছিলে, তেওঁলোকে তেনেকৈ লৈছিলে, তাত প্ৰয়োজন হোৱা নাছিলে। বা বিদুৰ ভাইত ৰবিহঁতক ল'লেও কিজানি সেই বস্তুটো নাহিলেহেঁতেন, যিটো মানে তেওঁলোকৰ দীনতা, যিটো হেৰি, এই বস্তুখিনি নাহিলে হয়তো। তাৰমানে এপ্ৰপ্ৰিয়েট ছিলেকশ্যন কেৰেক্টাৰবিলাকত। মই আকৌ কৈছোঁ ন কল্পনা প্ৰবণ, চাই থাকোঁতে মই ভাবিছোঁ
ইয়াৰ কোনটো কেৰেক্টাৰ মই কৰিব পাৰিলোহেঁতেন। তাৰপিছত চাইছোঁ এটাও নোৱাৰোঁ। এটাও নোৱাৰোঁ মানে বিউটি পাইলুঙৰ কেৰেক্টাৰটো ইমান ধুনীয়াকৈ কৰিছে তেওঁ। ধুনীয়াকৈ নহয় গতিকে চুমকি নিজৰ জেগাত তাই আৰু চুমকিক মানে কোনো ৰিপ্লেচ কৰিব নোৱাৰে। আৰু সেইকাৰণে মই কওঁ স্বজন প্ৰীতি তোষামোদকাৰী এখন চিনেমাত এজন প্ৰযোজকৰ বা এজন ডিৰেক্টৰৰ সেইখিনিত তেওঁলোক কেতিয়াও পৰিব নালাগে। মোৰ তোমাৰ লগত ভাল তাৰ কাৰণে মই তোমাক কাষ্টিং কৰিম এইটো নহয়। যদি ভাইমন দাই কৈছিলে মই সেইখিনি সময়ত চিনেমাখনৰ কথা কওঁতে হিয়া দি আনিয়াত তুমি একো কৰিব নালাগে, তুমি কেৱল কৰিলেই হ'ল, মানে ছবিখন 80% তুমি থিয় হৈ দিলেই হ'ব। সেই কথাষাৰ আজি মই চাই উপলব্ধি কৰোঁ যে মোৰ মুখত যিটো এটা আছিলে নিষ্পাপ এটা ভাৱ এটা সেইখিনি সময়ত সেই সুনীতা কেৰেক্টাৰটো সেইটো কাৰণে ভুলে শুদ্ধই দৰ্শকে সাংঘাতিককৈ আঁকোৱালি ল'লে। এতিয়া যদি ৰবিৰ লগত সেই মিঠা মিঠা গানটো বেলেগেও কৰে সেই কথাটো দৰ্শকে নকৰে, মানে দৰ্শকে কয় সুনীতা ক'ত, সুনীতা হয়তো এনেকুৱা কথাটো কিছুমান আচলতে ক্ষুদিত হৈ যায় মনত একেবাৰে। আৰু যিমানেই কওঁ হিয়া দি আনিয়াৰ কথা ভাইমন দাৰ কথা আচলতে শেষেই নহয়। আৰু সেইজন ভাইমন দাক আমি চেষ্টা কৰিছোঁ এটা মানে সৰু বহুত ডাঙৰ কাম, কিন্তু বহুত ডাঙৰ চেলেঞ্জ, হয় বহুত ডাঙৰ চেলেঞ্জ। আৰু এইটো কাৰণে সুবিধাও হৈছে নেকি যে তোমালোকে তেখেতক বহুত ওচৰৰ পৰা পালা। আৰু জুবিনদাৰ যিখিনি সৃষ্টি সেইখিনি সময়ত জুবিনদা ওতঃপ্ৰোতভাৱে জড়িত আছিলে তেখেতৰ লগত, গতিকে তোমালোকে একো এৰি থৈ নোযোৱা বুলি মোৰ বিশ্বাস। চেষ্টা কৰিছোঁ কাৰণ ভাইমন দাৰ সামৰি লোৱাটো বৰ ডাঙৰ কথা আছিল। ডাঙৰ কথা, ইমান মানুহৰ লগত তেওঁৰ মানে যোগাযোগ আছিল, তেওঁৰ সম্পৰ্ক আছিল, সেই সকলোকে সামৰি লোৱাটো, তাৰপিছত তেওঁৰ মানে গোটেই জীৱন যাত্ৰাটো বহুত মানে বেলেগ বেলেগ ধৰণৰ, মানে ইমান দিশ আছে তেওঁৰ জীৱনত। কাৰণ তেওঁ এজন প্ৰথমতে তেওঁ মিউজিচিয়ান, সৰুতে তেওঁ মেণ্ডলিন বজাইছিলে, জানানে? তেওঁ বৰ সুন্দৰ মেণ্ডলিন বজাইছিলে। একদম প্ৰথমতেতো তেওঁ নাচিবলৈ লৈছিলে, একেবাৰে সৰুতে নাচিবলৈ লৈছিলে। গোলাঘাটত সংগীত এইখন মানে কৃষ্টি কলা কেন্দ্ৰ তালৈ যায়, নাচিছিলে বোলে। তেতিয়া খুৰাকে হেনো এদিন দেখি পেলাই ক'লে তই নানাচিবি, বৰ বেয়া দেখি, আৰু সেইদিনা তেওঁ নচাটো বাদ দিলে। তাৰপিছত তেওঁ মেণ্ডলিন বজাবলৈ ল'লে। তাৰপিছত মেণ্ডলিনটো খুবেই ভাল বজাইছিলে। তেওঁ আনকি ভূপেন হাজৰিকাদেৱৰ লগতো বজাইছে প্ৰগ্ৰেমত। গোলাঘাটত এখন BBC বুলি ফাংচন হয়, বেঙেনা খোৱা বইজ ক্লাব আগতে, BBC তাত জয়ন্ত হাজৰিকাদেৱকো তেওঁলোকে নিছে, মানে খুব অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিলেতো সাংস্কৃতিক ক্ষেত্ৰতে হওক বা এনেকুৱা নাট্য ক্ষেত্ৰতে হওক। তো তেওঁলোকে নিজে অনুষ্ঠান কৰে, তালৈ মাতি নিয়ে শিল্পীসকলক, আৰু ভূপেন হাজৰিকাৰ লগত তেওঁ বজাইছেও। তাৰপিছত তেওঁ দিল্লীত যেতিয়া পঢ়িবলৈ গৈছিল তেতিয়াও গোটেই বন্ধুসকলৰ মাজত মানে মেণ্ডলিন বজোৱাৰ কাৰণে তেওঁ বিৰাট ফেমাছ, আৰু সকলোৰে মাজত খুব প্ৰিয়। তাৰপিছত সেই মেণ্ডলিনখন এতিয়া জুবিনক দি থৈ গৈছে, কিন্তু সেইখন আমাৰ ঘৰত আছে, আৰু সেইখন মেণ্ডলিনে আমি ভাইমন দাত আকৌ ব্যৱহাৰ কৰিছোঁ। আচ্ছা। তাৰপিছত এইখন চিনেমাৰ কাৰণে ধৰা 4 বছৰ ধৰি ৰিচাৰ্চ কৰিছে, 2020ৰ পৰা এই 24তহে আমাৰ চিত্ৰগ্ৰহণ হৈছে। ইমান সহজতে ভাইমন দাৰ ওপৰত ইমান সহজতে যে ছবিখন চিত্ৰগ্ৰহণৰ কাম আৰম্ভ কৰি দিওঁ পচিবলেই নহয়। কাৰণ কৈছোঁৱে বৰ্ণিল জীৱন যাত্ৰা তেখেতৰ, আৰু থিয়েটাৰৰ লগততো সেই মানুহখিনি আছে। সেই কিমান ডাঙৰ মানে পৰিসৰটো তেওঁৰ জীৱনৰ, সেইটোৱে বহুত মানে দৰ্শকসকলে চাবলৈ পাব ধুনীয়াকৈ যে কিমান কষ্ট, কিমান ত্যাগ, কি নিহিত হৈ থাকে এজন মানুহে। এতিয়া সময়ৰ খুব অভাৱ আচলতে, পৰিয়ালৰ কাৰণে নিজৰ কাৰণে সময়ৰ অভাৱ হৈ যায় তেখেতসকলৰ। দেখিছিলোঁ মানে ভাইমন দাক, আৰু কেতিয়াও গালি নাপাৰে, একেবাৰে কোনো খংটো নায়েই, মানে আছে না থকাটো আছে, কিন্তু মানে বহি প্ৰকাশটো নকৰে, খুব কম মানে। আৰু কুল, মানে তেওঁৰ ওচৰত থাকিলে মই কৈছোঁ যে শেষ পৃষ্ঠা পঢ়িলে প্ৰান্তিকৰ যেনেকৈ মনত ভয় এটা লাগে, ইছৰাম একদম ডিচিপ্লিন হৈ যাওঁ দেই, ভাল হৈ যাওঁ, এনেকুৱা লাগে। ভাইমন দাৰ লগত থাকিলে মানে সেই কথাটো থাকে যে কেনেকৈ মানে কথা ক'ব লাগে মানুহক, কেনেকৈ ব্যৱহাৰ কেনেকুৱা হোৱা উচিত, এই কথাখিনি কিন্তু শিকিব পাৰি তেখেতৰ। আৰু ইমান চিনচিয়াৰ, কিন্তু ইমান গধুৰ কাম এটাও ইমান পাতলাকৈ কেনেকৈ কৰিব পাৰি, মানে তেখেতক কেতিয়াও সেই অৱসাদটো দেখা নাপালোঁ। নাই। আনকি মই শুনিবলৈ পাইছিলোঁ একদম শেষ সময়লৈকে মানে তেখেত বহুত এক্টিভ হৈ আছিলে নহয়, ভালকৈ আছে। একেবাৰে শেষৰ সময়খিনি অকণমান হেৰি হ'ল, আৰু মানে ৰোগটোৱে বহুত টানিলেতো, তেনেকৈ বিচনাত পৰি গ'ল। কিন্তু তথাপিতো বিচনাত পৰি যোৱাৰ সময়ত তেওঁ যেতিয়া ধৰা
অকণমান অৱচেতন অৱস্থালৈও যায় বা মানে একদম সম্পূৰ্ণ যিটো সংজ্ঞা থাকে সেইটো ধৰণৰ তেনেকুৱা একদম হেৰি হৈ নাছিলে তে সেই সময়খিনিতো কিন্তু তেওঁ অকল চিনেমাৰ কথাই কৈ গ'ল তেওঁ ফিল্ম ফ্ৰেটাৰ্নিটি অফ আছাম সেইটো তেওঁৰ নেতৃত্বতে মানে গঠিত হৈছিল আমাক সকলোকে কথাবোৰ বুজাইছিল তেখেতেই হওক বা বিজুদা হওক বাণীদা হওক ভেকুদা তাৰপিছত তেওঁলোকে সকলোৱে আমাক কথাবোৰ যিমান পাৰোঁ বুজাইছিল তুমিওতো আহিছা কেইবাখনো মিটিঙত মিটিঙত গতিকে সেই তেতিয়া দায়িত্ববোৰ যে চলচ্চিত্ৰ নীতি এখন হ'ব লাগে তেওঁ থাকোঁতে বাৰু নীতিখন বহুত কথাই আনিছিলে বহুত কথা আনিছিলে মানে আমাৰ সকলোৰে ভাল হ'বৰ কাৰণে বহুত কথা আনিছিলে আমি নজনা বহুত কথা মানে বুজাই থৈ গ'ল তেতিয়া ছাৰ্ভিচ চাৰ্জ এটা বহুত বেয়াকৈ হেৰি হৈ আছিল সেই কথাবোৰ তেওঁলোকে আমাক বুজাইছিল তাৰপিছত তেওঁৰ নেতৃত্বত সেই আন্দোলন কৰি সেই বস্তুটো গৈছিল তাৰপিছত একদম শেষ অৱস্থালৈকে সেইটোৱে কথা কৈ থাকিল তেওঁ মানে এটা সময়ত হয়তো মানে মনত নাই কোন আছে কোন নাই তেনেকুৱা অমূল্য কাকতিদেৱৰ কথা কৈ থাকে বা ভেকুদাত এতিয়ালৈকে নাছিল আমাৰ মাজত ভেকুদা ভৱেন শইকীয়া ছাৰ তেওঁলোক অহাৰ কথা কয় মানে কথাখিনি আচলতে আহি আছে আৰু অৱচেতন মনত তেওঁৰ হয়তো সেইখিনিয়ে ক্ৰিয়া কৰি আছে এইখিনি কাম এইটো মঞ্জুলাবুক কৈ থাকে মানে তুমি ৰাজেশক কোৱা এই হেৰিখন পলিচিখন হেৰি কৰিবলৈ কোৱা আনিবলৈ কোৱা এইটো তুমি আমুকক দিবলৈ কোৱা চৰকাৰৰ হাতত এইটো বস্তু যোৱা নাই আমাৰ এইখন যাবলৈ এনেকৈ মানে সেই কথাবোৰেই কৈ থাকিলে তেওঁ শেষ মুহূৰ্তলৈকে সেইটো সঁচাকৈ মই কৈছোঁৱে একদম অপূৰণীয় ক্ষতি মানে একদম তেখেতৰ এতিয়া কিমান সৃষ্টি কৰিলেহেঁতেন গতিকে আচলতে এতিয়া সেইখন চাবৰ কাৰণে বায়'পিকখন বহুত আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ আৰু সঁচাকৈ তোমালোক সকলোকে মানে বহুত ধন্যবাদ এটা কথাৰ কাৰণেই বহুতে আচলতে পাহৰি যায় মানুহজন নাই সেই সময়খিনিতে সকলো শেষ মানে এনেকুৱা হয় কিন্তু এনেকৈ যে তেখেতক জীয়াই ৰাখিবলৈ তেখেতৰ সৃষ্টিৰাজিৰ মাজেদি তেখেতক জীয়াই ৰাখিবলৈ যিটো প্ৰয়াস এই নৱপ্ৰজন্মৰ সকলোৰে সেইটো বহুত ডাঙৰ কথা সেইটো সাহস কিন্তু সামন্ত গৌতমে কৰিলে জিল ক্ৰিয়েশ্যনৰ মানে স্বত্বাধিকাৰী বুলি কৈছোঁ তেওঁৰ মানে সেইটো প্ৰচেষ্টা আৰু তেওঁ ক'লে যে চিনেমা এখন কৰিব লাগে তেওঁ জড়িত নহয়েই এইবোৰ ক্ষেত্ৰত মই জানো তেখেত মোৰ সৰু বাইদেউৰ তুমিতো জানিবা যোৰহাটৰে হয় গতিকে সেই তেওঁ আগবাঢ়ি আহি পেলাই মানে বহুত ডাঙৰ কাম কৰিলে কিন্তু ভাইমন দা আমাৰ বিষয় হোৱাৰ লগে লগে জুবিনে কৈছে তইতো বহুত ডাঙৰ ছাবজেক্ট এটা লৈ ল'লি কেনেকৈ কৰিবি এতিয়া কৈছে কৰিম দে ভাবিলোঁ যেতিয়া কৰিম তাৰপিছত ৰিচাৰ্চ টীম বনালে তেনেকৈ এটা পৰ্যায়ৰ মাজেৰে গৈছে প্ৰায় 1200মান মানুহৰ ইণ্টাৰভিউ লৈছে গোটেই ঠাই মোৰো লৈছিলে তাতে মোৰ যোৰহাটত গৈ লৈছিলে কিন্তু সঁচাকৈ বিৰাট আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ মানে কেতিয়া আহক ফেব্ৰুৱাৰীটো আহক আৰু কেতিয়া চাওঁ মানে আমি বিশেষকৈ আমি মানে চেণ্টিমেণ্টটো লৈ আছোঁ ন মনত আমাৰ সকলোখিনিৰ লগত তেওঁ জড়িত হৈ আছে ভাৱ অনুভূতিখিনিৰ লগত আৰু তেখেতক আমি ইমান ক্ল'জকৈ পাইছোঁ শিকিছোঁ তেখেতৰ পৰা আৰু যিখিনি দি থৈ গ'ল বিশেষকৈ মই কৈছোঁৱে নহয় আমাৰ জুবিন দা যতীন দা ৰবি মোক আমাৰ 4জন মানুহক যিখিনি তেখেতে দি থৈ গৈছে সেইখিনি কৃতজ্ঞতাটো গোটেই জীৱনেই শোধ কৰিব নোৱাৰোঁ কোনোবা মানে ভাইমন দাৰ নাম এই 4জন মানুহে ল'বই লাগিব জীৱনত ল'বই লাগিব এনেকুৱা কথা গতিকে সেই মোৰ ফালৰ পৰা শুভেচ্ছা নিজলৈকো শুভেচ্ছা কোনজনী গীতাৱলী ওলাইছে আপোনালোকে সম্পূৰ্ণ বেলেগ এগৰাকী গীতাৱলীক দেখিবলৈ পাব মোৰ সৰুকালটো দেখিবলৈ পাব সৰু হৈ যাবলৈ মন যায় যে মই কৰিলোঁহেঁতেন কেৰেক্টাৰটো এনেকুৱা লাগে কিন্তু এতিয়াতো সম্ভৱ নহয় আৰু গতিকে পিছত মোক কোনোবাই কৈছিলে তোমাৰ ছোৱালীজনীয়ে কৰিব পাৰিলেহেঁতেন বুলি কৈছিলে মই কৈছোঁ নাই ছোৱালীজনীয়ে নকৰে তাই আগ্ৰহী নে এনেকুৱা মানে অভিনয় ক্ষেত্ৰত নাই এতিয়ালৈকে নাই মানে নে মই নিজেই কিবা আগ্ৰহী নহয় মানে তাইক লৈ অহাত মই ভাবিছোঁ নাই অকণমান বেলেগ ফালে থাককচোন এনেকৈ ভাবিছোঁ আৰু কাৰণ ময়ো খুব আচলতে এনেকৈ আহিলোঁ আকস্মিকভাৱে মই কৈছোঁৱেই গতিকে তাই থাককচোন পিছলৈ যি ভাবে আৰু নিজে যদি ভাবে বেলেগ কথা কিন্তু এতিয়ালৈকে আগ্ৰহটো নাই অসমীয়া ছবি চাবলৈ কিন্তু মই লৈ যাওঁ মাজতে মই এতিয়া কোনখন চাব নিছিলোঁ বোম্বা ৰাইড এখন চাব নিছিলোঁ তাই মোক কি কৈছিলে মই কওঁ মানে মই কৈ দিছোঁ দেই তোমাৰ কথা তাই মোক কৈছিলে হিন্দী ছবি এখন দি আছিলে আয়নক্সত কৈছে মা এটা কাম কৰা এইখিনিতে ফটোখন মাৰোঁ চালোঁ বুলি কৈ দিবা সেইখন চাওঁগৈ বোলা
সেইটো কৈছিলে, কিন্তু তাইক মই নিলোঁ, একদম ডাঙৰকৈ চকু দেখুৱাই দিছোঁ, নাচালে হ'ব নেকি বুলি লৈ গৈছোঁ। পিছত চাই পেলাই ভাল পালে। অঁ, ভাল পালে। তেনেকৈ মই অভ্যাস কৰাইছোঁ যে অসমীয়া ছবি চোৱা তোমালোকে। নিজে যেতিয়া জড়িত, মই কিন্তু প্ৰতিখন অসমীয়া ছবি চাবলৈ যত্ন কৰোঁ। তোমাৰ মানে তাই ৰাজনীতি আৰু এই ৱাইড এংগল এইকেইখন চালে নাই তোমাৰ ছবি তুমি কৰা? নাই, ৱাইড এংগল মই গুৱাহাটীত চাইছিলোঁ। অঁ, ৰাজনীতি চোৱাই নহ'ল। অঁ, তুমিও চোৱা নাই? ৰাজনীতিখন কিবা ব্যস্ত আছিলোঁ, কিবা শ্বুটিঙত আছিলোঁ, মই চোৱা নহ'ল। পিছত হেৰিত দিছিলে, তাৰপিছত নাই, এই ডাবিঙৰ সময়তে যিকণ দেখিছিলোঁ সেয়াই। ৱাইড এংগল আমি আকৌ যোৰহাটতে চাইছোঁ দেই। এই ভাইমন্দাৰ শ্বুটিং চলি আছিলে, তিতাবৰত আছিলোঁ আমি। তাৰ পৰা গৈ পেলাই আমি এটা ডাঙৰ দল এটা গৈছোঁ আৰু সেইদিনাখন মানে ৱাইড এংগল। হোলীৰ কাৰণে নেকি এদিন অফ দিছিলে নে তেনেকুৱা কিবা এটা আছিলে, কিন্তু চিৰাজৰ মনত আছে। অঁ, হোলী আছিলে ন। কিন্তু হেৰি, অসমীয়া চিনেমা এখন যেতিয়া হল ভৰ্তি মানুহৰ সৈতে দেখিবলৈ পাওঁ নহয়, কেনেকুৱা যে ভাল লাগে মনটো। সেইটো মানে বহুত মানুহে যেতিয়া চাবলৈ আহে বহুত ভাল লাগে। আৰু মই ভাবিছোঁ নতুন নতুন ল'ৰা ছোৱালীখিনি যিখিনি আহিছে, মানে এই জিম চিম কৰি ধুনীয়া নহয়, চব ল'ৰা ছোৱালী চব ধুনীয়া ন আজিকালি। গতিকে তেওঁলোকে নতুন এটা ৰিভলিউশ্যন আনিব, তেওঁলোকে নতুন ধৰণে আৰম্ভ কৰিব। কিন্তু এটা কথা মই অনুভৱ কৰোঁ, তেওঁলোককো মই আজি ক'ব খোজোঁ, নৱপ্ৰজন্মক মই কওঁ আৰু মোৰ সীমিত জ্ঞানেৰে, এই যে চাউথৰ চিনেমাবিলাকত সেই লুঙিখন পিন্ধিয়ে ডান্স কৰে, হয়নে? তেওঁলোকে বা কিবা এৱাৰ্ড শ্ব'লৈ গৈছে, কিবাত গৈছে, বৰ ধুনীয়া লাগে, গজৰা চজৰা মাৰি পিছফালে শাৰীখন পিন্ধি ট্ৰেডিশ্যনেল। নিজৰ কিন্তু শিপাৰ সৈতে আচলতে সংযুক্ত হৈ থাকিব লাগে। কাৰণ আমি আচলতে আমাৰ কাহিনীবিলাকত, এই ভাইমন্দাৰ কাহিনীবিলাকত কি দেখিছিলোঁ, নিভাঁজ অসমীয়া এখন সমাজৰ প্ৰতিচ্ছবি। মই ভাবোঁ যে এনেকুৱা কথাটো, এই যে চিৰিয়েলবিলাক কিয় চায়, কাৰণ আমাৰ জীৱনৰ লগত ৰিলেট কৰিব পাৰে। কিন্তু চিনেমাখিনিও আচলতে যেনেকুৱা মই ভাবোঁ মানে আমাক মৰম দিয়ে, এই মৰমখিনি কিজানি আমাক যিখিনি মৰম দিয়ে অসমীয়া মানুহখিনিয়ে, সেইখিনি কিজানি বলিউডৰ এক্ট্ৰেছ এজনীও নাপায়। মানে সিহঁতি গ্লেমাৰটো পাইছে, আমাৰতো মৰম, আমাক মৰম দিয়ে। গতিকে মই ভাবোঁ যে এনেকুৱা নিজকে পাহৰি পেলাই নহয়, যে কেতিয়াবা মোৰ মন যায় সেই ধুতি পিন্ধি আমাৰ পথাৰত বোকাৰ মাজত ডান্স এটা কৰাব নোৱাৰেনে চিনেমা এখনত? মনত ভাৱ হয় মানে কথা কিছুমান, সেই নাঙল, সেই এয়া নহ'লে দেখোন নতুন প্ৰজন্মই গমেই নাপাব। সেইটোকোতো আধুনিকীকৰণ কৰি পেলাই তেওঁলোকে দেখুৱাব পাৰে। কৰিঅ'গ্ৰাফাৰসকলে চিন্তা কৰিব পাৰে যে পিন্ধিবই লাগিব একদম জাকজমকীয়া কিবা ড্ৰেছ এটা, গেঞ্জিখনে ধুতিয়ে পিন্ধকচোন, গেঞ্জিয়ে ধুতিয়ে পিন্ধক, সেয়াও আমাৰ চাবলৈ ভাল লাগিব, কাৰণ সেয়া আমাৰ নিজৰ। এনেকুৱা কথা কিছুমান আচলতে মনত আহে কেতিয়াবা। কাৰণ আজি বলিউডৰ এক্ট্ৰেছ এগৰাকীক যিদৰে চাবলৈ বিচাৰে, আমাক অকণমান বেলেগ ধৰণে বিচাৰে বুলি মোৰ ভাৱ হয়। আচলতে তোমালোক সকলো কাষত থাকা, ৰাইজৰ মনৰ মাজত বা একেবাৰে কাষত থাকা, সেইটোৱে আমি নিজৰ যে নিজৰ। আৰু সেইটোৱে মই কৈছোঁ যে জুবিনক যেনেকৈ প্ৰতি ঘৰ মানুহে নিজৰ ঘৰৰ এজন মানে সদস্য বুলি ভাবে, কাৰোবাৰ নিজৰ ল'ৰা বুলি ভাবে, প্ৰতিখন ঘৰে নিজৰ বুলি ভাবে, তোমালোকক তেনেকেই ভাবে, তাৰমানে সকলোৱে আমাৰ ঘৰৰে হয়, তেওঁ এনেকুৱা ধৰণে ভাবিলে। আমিও দৰ্শকসকলক ভাবোঁ। মোৰ কেতিয়াবা চেল্ফি মাৰোঁতে এইবিলাক বিষাই যায়, কিন্তু মই হাঁহিটো দি পেলাই লাষ্টলৈকে মই ধুনীয়াকৈ মাৰি আহোঁ। কাৰণ তেওঁলোকে যদি আমাক নেচায়, তেতিয়াহ'লে কোন গীতাৱলী, কোন যতীন বৰা, কোন ৰবি শৰ্মা, কোনেও চিনি নাপালেহেঁতেন। এই দৰ্শকসকলে চাইছে কাৰণে আজি আমাৰ এটা চিনাকি আছে। আৰু সেইকাৰণে এই মানুহখিনিৰ মাজত মই কেতিয়াও তেওঁলোকৰ পৰা মই এক্ট্ৰেছ এইটো ভাৱ কেতিয়াও নাহে, মই তেওঁলোকৰ মাজৰে এজন, সেই কথাটোহে আহে। কাৰণ তেওঁলোকক মই বহুত ভাল পাওঁ, কাৰণ সেইখিনি মানুহে বহুত মৰম দিছে কাৰণে আজি নিজৰ এটা চিনাকি আছে। সেইটো একদম সঁচা কথা। আৰু এটা কথা সুধিব খুজিছোঁ তোমাক, তোমাৰতো হিয়া দিয়া নিয়াৰ পিছতে নেকি বহুত অফাৰ আহিছিলে নহয় বাহিৰৰ ছবিৰ, মানে বেংগলী হওক, হিন্দী, উৰিয়া এনেকুৱা আহিছিলে ন, বাহিৰৰ কামৰ চিৰিয়েল। এতিয়া পাহৰি গৈছোঁ মই, মোক কিবা এডৰ কাৰণেও আহিছিলে, তেনেকৈ আহিছিলে দেই, নহাকৈ থকা নাই। কিন্তু মই অসমীয়া ছবিয়ে কৰিবলৈ বিচৰা নাছিলোঁ, আৰু সেইটো দূৰ আকাশৰ তৰা আৰু মোৰ কাৰণে। তেতিয়া মোৰ পঢ়াও আছিলে, কিন্তু কিবা কিবি কানেকশ্যনত আহিছিলে। ইয়াৰে কোনোবা মানুহ যেনিবা আছেগৈ তাতে মিউজিকৰ কামত বা কিবা, তেওঁলোকে লৈ আহিছিলে অফাৰবিলাক। মডেলিঙৰ কাৰণেও আহিছিলে, দীপাংকৰ কাশ্যপ তেখেতসকল আছিলে।
দীপাংকৰ কাশ্যপে কৃষ্ণচূড়াত প্ৰথম এয়া কষ্টিউম ডিজাইন কৰিছিলে। গতিকে আহিছিলে সেই অফাৰবিলাক। তাৰপিছত মই আহিছিলোঁ প্ৰাগত, প্ৰাগ কি এখন কণ্টিনেণ্ট ন, প্ৰাগ কণ্টিনেণ্ট হোটেলত তাতে মই আহিলোঁ। সুস্মিতা সেনৰ হেৰি আছিলে নেকি, সেইজন কৌশিক ঘোষ, তেখেত আহিছিলে আৰু কোনোবা ৰাতি মই আহি পালোঁহি। পাই পেলাই মই চালোঁ, চব পৰিৱেশ চালোঁ। চাই পেলাই মই ভাবিছোঁ নাই, সেইখন জগত মোৰ কাৰণে নহয়। সেইদিনাখনেই উভতি গুচি গ'লোঁ। মডেলিঙৰ ইতি মই সেইখিনিতে পেলাইছোঁ। কাৰণ মই মানে নতুনকৈ বস্তুবিলাক পাইছিলোঁ। তাৰপাছত মই এইটো লাইনৰ পৰা মই আঁতৰি থাকিছিলোঁ। 5 বছৰমান মই আঁতৰি আছিলোঁ। তাৰপাছত মোৰ বন্ধু মানস ৰবিনে মোক লৈ আহিলে ডেমফুলৰ কোম্পেনীৰ চাকৰি যোগেদি। হয়, মানসক মই কৈছিলোঁ, মানস মই নকৰোঁ আৰু দিয়া। এটা গালি দিছিলে মানসে মোক, কি নকৰোঁ বুলি কৈছ বৈ, এনেকৈ কৈছিলে। তাৰপাছত মানসৰ লগত খুব মৰম লগা VCD কৰিছিলোঁ মই দুখন, লেফাফা পাৰ্ট 1 আৰু 2। খুব অসমৰ দৰ্শক ৰাইজে আদৰি ল'লে। সেই তেনেকৈ আকৌ গুচি আহিলোঁ। এতিয়া মোৰ কিবা এটা ভাল লাগে মানে এই লাইনটোত, নিজৰ পচন্দ অনুযায়ী কৰি আছোঁ। আৰু এতিয়া মোৰ চিৰিয়েল কৰি ভাল লাগে। এতিয়াতো চিৰিয়েলত প্ৰতি ঘৰে চবৰে বেডৰুমত সোমাই থাকোঁ, বেডৰুমত। গতিকে খুব সহজতে সোমাই গৈছোঁ আচলতে। কিন্তু এই ভাল ছবি বা হেৰি এতিয়া মই মানে পটককৈ কোনোবাৰ চেণ্টিমেণ্টত গৈ মই কৰি নিদিওঁ আৰু। মই ভাল যদি কেৰেক্টাৰ থাকে চাই মেলি তেতিয়াহে কৰিম এতিয়া। নহ'লে মই চিৰিয়েল বেছি ভাল পাওঁ। কেলৈ, ছবিখন মানুহে ৰিজেক্টটো কৰি দিয়ে। কিছুমান ছবি আছে ছবি গৃহলৈ কেতিয়া আহিলে কেতিয়া গ'ল আমি গমেই নাপাওঁ, নামেই শুনা নাই, এনেকুৱা ধৰণৰ। গতিকে চিৰিয়েলখন তেনেকুৱা নহয়। মোৰ মা, পেহী, মাহী, আইতা এইবিলাকে চবেই চাই একদম প্ৰতি গাঁৱে ভূঞে চুকে কোণে ক'ত নাচায়। গতিকে সেই চিৰিয়েলত ভাল লাগে আৰু এতিয়া। আৰু টিভিটো মানুহৰ ঘৰে ঘৰেই থাকে, চিনেমা হল সকলোতে নাই। সেইটো এটা কথা। কিন্তু অন্তঃকৰণে আশা কৰিছোঁ অসমীয়া ছবিগৃহত চলক। আৰু ভাইমন্দাৰ এই ছবিখন চাবলৈ সকলো দৰ্শক ৰাইজ আহক। আমিতো চামেই, চাম মানে আমি বাৰে বাৰে চাম। তাকেইতো, হলত থাকক বহুদিন ধৰি থাকক। আৰু কেনেকুৱা ধৰণৰ চৰিত্ৰ তোমাৰ কৰিবলৈ মন আছে? এনেই কেতিয়াবা কোৱা হয় নহয়, কেতিয়াবা কিবা চালেও মনলৈ আহে, এনেকুৱা এটা চৰিত্ৰ যদি মই পালোঁহেঁতেন, এনেকুৱা যদি মই কৰিব পাৰোঁ কেতিয়াবা, বা মোৰ মনত এনেকুৱা বস্তু এটা লাগে মোৰ জীৱনত। মোৰ আগতে মোৰ কৃষ্ণচূড়া কৰাৰ সময়ত গীতা মন্দিৰৰ বাহিৰত ৰাতি মোক 2টা বজালৈকে এনেকৈ বহাই পেলাই থৈ দিছিলে চকী এখনত। মই কান্দিব নাজানিছিলোঁ। মানে গ্লিচাৰিন দিলেও চকু পানীটো নাহে। মানে সেই ফিলিংছটো যে কন্দাৰ বা দুখ লগা, সেইখিনি সময়ত কি দুখ লাগিব সৰু ছোৱালী এজনী, সুখেই সুখ, অজস্ৰ সুখ। ঘৰৰ আটাইতকৈ সৰু লাগ বুলিলে মা দেউতাই সকলো দিয়ে। গতিকে সেইখিনি দুখ বুজি পোৱাৰ সময় নাছিলে, এনেকুৱা কথা। কিন্তু ক্ৰমান্বয়ে শিকিলোঁ, কেৰেক্টাৰ এটা মানে অনুভৱ কৰিবলৈ শিকিলোঁ, কেনেকৈ অনুভৱ কৰিব লাগে। আৰু এতিয়া মোৰ মানে চেলেঞ্জিং যিকোনো চৰিত্ৰ মানে খুব ভাল লাগে অকণমান মানে। আৰু অৱশ্যে মই এটা কথা সমাজলৈ, যেনেকৈ এই শ্ব'টোৰ নিচিনা সমাজলৈ ইতিবাচক বাৰ্তা কঢ়িওৱা চৰিত্ৰ মই ভাল পাওঁ। যিটো মোৰ চৰিত্ৰটোৰ যোগেদি যদি এজন মানুহো ৰিফৰ্ম হয় বা এজন মানুহেও যদি কিবা এটা শিক্ষা পায়, মোৰ ডাঙৰ এচিভমেণ্ট সেইটো। গতিকে তেনেকুৱা চৰিত্ৰ পালে মই ভাল পাওঁ। আৰু অৱশ্যে সহযোগী শিল্পীজন ভাল হ'ব লাগে। সেইটোতো হয়। কেতিয়াবা কোষ্টাৰজন বেয়া হ'লে বৰ বেয়া লাগে কাম কৰি। সেইজন মানে কোঅপাৰেট কৰিলেহে চৰিত্ৰটো ফুটি উঠে। আৰু তুমি সেইটো চোৱা নেকি কেতিয়াবা, কোন আছে লগত বাছি চোৱা? মই এইটো নাচাওঁ যে মোক গছৰ মূঢ়া হ'লেও হ'ব, মানে কথাটো সেইটো নহয়। কিন্তু মই সেই কামৰ সময়ত যে কোনোবাই কনচেনট্ৰেট নকৰে, অনবৰতে ফোন কৰি থাকে বা কামটো গুৰুত্ব সহকাৰে নলয় বা অসন্তুষ্টি প্ৰকাশ কৰি থাকে। আমিতো বহুত অসন্তুষ্টিৰ মাজেদি কাম কৰোঁ। আৰু কিছুমান মানুহ থাকে মোৰ লগত ভাল, মোৰ বাই ভনীৰ নিচিনা, মোৰ ককাই ভাইৰ নিচিনা, এইবিলাকৰ কেতিয়াবা সুযোগো লয় যে এই পে'মেণ্ট পাতিৰ ক্ষেত্ৰতে যে কষ্টখিনি অনুভৱ নকৰে। যে এনেকুৱা ধৰণৰ মানুহো আমি কেতিয়াবা আমাৰ জীৱন যাত্ৰাত লগ পাওঁ।
আৰু যিহেতু ফাইনেন্সিয়েল ক্ৰাইচিছ অসমীয়া ছবি জগতখনত এতিয়াও আছে যথেষ্টখিনি ছবি এখন কৰিবলৈ হ'লে এনেকৈ কয় বাজেট নাই বাজেটটোতো জানেই আৰু আমাৰ লিমিটেশ্যনৰ মাজত কিন্তু বাজেট নাথাকিলেতো কৰাটো অনুচিত সেইটো প্ৰেক্টিকেল কথা বাজেটটো লৈয়ে কৰিব লাগিব মানুহে ছবিখন গতিকে সেই তেনেকুৱা ধৰণৰ কথা কিছুমান হয় আৰু আমিবিলাক হৈছোঁ ইম'শ্যনেল ফুল আমি কি কৰোঁ মানুহে অকণমান কান্দি দিলে আমাৰ দুখ লাগে সহানুভূতিৰে ভৰপূৰ সহানুভূতি আৰু আয়দেহি কৰিব আহিছে আৰু এনেকুৱা ধৰণৰ কথা এটা হয় তেনেকুৱা কিন্তু সেই সততে আচলতে এই বস্তুবিলাক অকণমান ভোগ কৰি থকা হয় প্ৰতিজন আৰ্টিষ্টে মই বুলি নহয় প্ৰতিজনেই কৰে কিন্তু এই বস্তুবিলাক অকণমান দূৰ হৈ পেলাই বাজেট থকা ছবি হওক দৰ্শকসকলেও চাই ভাল পাব সেইটোৱে কথা নহ'লে পটভূমিটো এনেকুৱা লওক একদম গাঁও এখনত সোমাই গ'লোঁ আৰু তেনেকুৱা পটভূমি লৈ পেলাই কিমান কণ্টেণ্ট আছে যে চাউথৰ ছবি এখনৰ পৰা মাৰিলোঁ আমুকৰ পৰা মাৰিলোঁ হলিউডৰ পৰা বলিউডৰ পৰা এইটোতো প্ৰয়োজনেই নাই আচলতে আমাৰ ইয়াতে ভাল ভাল ৰাইটাৰ আছে কিমান ছুটি গল্প ইমান ভাল ভাল আছে আমি কিয় মানে নকৰোঁ সমল বহুত আছে সেইটোৱে যদি কিন্তু পঢ়িব লাগিব সেইটোৱে কথা মেইন কথা পঢ়া আৰু মই কৈছোঁ নহয় পঢ়াটো পঢ়িব লাগিব আৰু সৃষ্টিশীল মন এটা যদি আছে আমি ইফালে সিফালে চালে আমাৰ জীৱনতে বহুত কাহিনী পাম আমাৰ নিজৰ মাজতে আমাৰ পৃথিৱীখনত মানে কেতিয়াবা মানুহে কাহিনী এটা বিচাৰিলে এই বস্তুটো অফ কৰি অকণমান জনসংযোগ বিচ্ছিন্ন হৈ অকণমান নিজকে সময় দিব লাগে তেতিয়া বহুতখিনি সৃষ্টিশীল কথাৰ সৃষ্টি হ'ব চাগে এনেকুৱা মোৰ লাগে সঁচাকৈও হয় এইটোৱে মোৰ খালি নিজৰ অনুভৱ কোনেও বেয়া পাব নাই এইটো আমাৰ সকলোৰে চাগে অনুভৱ এইটোৱে বহুত সময় খায় তুমি শুই উঠাৰ পৰা ৰাতি শুৱালৈকে এইটোত বহুত সময় যায় হয় মই কোনোবা অনুষ্ঠান এটাত গ'লে এই ফটোকেইখন ইনষ্টাগ্ৰামত দিওঁ ফেচবুকত দিওঁ কিবা ধুনীয়া কাপোৰ এসাঁজ পিন্ধিলে এইটোতো কলাবৰেট কৰিবলৈ কয় কাপোৰ যি গিফ্ট দিয়ে মানে আৰু ইমান ফটোশ্বুট কৰি থাকা যিহেতু গতিকে মানে কি নিবিচৰাকৈও জড়িত হৈ থাকিব লগা হয় আৰু বহুত বেয়াকৈ জড়িত হৈছোঁ আচলতে ল'ৰা ছোৱালীক নাচাবলৈ গ'লে কি হ'ব মই নিজে চাই আছোঁ মই নিজে বেয়া এনেকুৱা হৈছে আমিতো বহুত কথা পাতিলোঁ বাৰু আৰু বহুত থাকিও যাব কিন্তু মানে এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত যিহেতু কৰিব লগা হয় অনুষ্ঠানবোৰ তোমাৰ লগত কথা পাতি সঁচাকৈ খুব ভাল লাগিল আৰু জীৱনৰ বহুত কথা থাকি গ'ল পাতিবলৈ আৰু পজিটিভিটিৰ কথাও বহুত থাকি গ'ল গতিকে সেইখিনি পিছত আমি নিশ্চয় কেতিয়াবা পাতিম আকৌ আৰু খুব ভাল লাগিল মানে অলপ অগতানুগতিকভাৱে আমি কথা পাতিলোঁ সেইটোৱে মোৰ ভাল লাগিল মোৰো খুব ভাল লাগিল অনুষ্ঠানটোত বিশেষকৈ মানে এটা পজিটিভ ভাইব এটা মানে সকলোকে মই তোমাৰ কেমেৰাৰ বেকত থকা সকলোখিনিকো কৈছোঁ সকলোকে ধন্যবাদ কাৰণ অনুষ্ঠান এটাত আচলতে আমি যদি এনেকৈ কথা পাতোঁ নিজকে ধৰি বান্ধি যে মই এইখিনিহে ক'ম সীমিত এইখিনি কথা তেনেকৈ হ'লে বহুত মেকানিকেল হয় আৰু প্ৰশ্ন স্থিৰ কৰি যদি তুমি কথা মই এইকেইটা প্ৰশ্ন প্ৰিপেয়াৰ কৰি থৈছোঁ এইকেইটাহে ক'ম তেনেকৈ আমি এতিয়া বহুতখিনি কথা হয়তো কাৰোবাৰ মনত যদি কিবা কথাই এয়া আঘাতো দিয়ে মই আগতেই ক্ষমা প্ৰাৰ্থী আৰু মোৰ নিজৰ একান্তই মই এনেকুৱাও নহয় যে মোৰ কথাখিনি কোনোবাই ফ'ল' কৰিব লাগিব বা কিবা এটা কিন্তু মোৰ একান্তই নিজা অনুভৱ মোৰ অনুভৱখিনিহে ব্যক্ত কৰিছোঁ গতিকে খুব ভাল লাগিল প্ৰগ্ৰেমটোৰ মাজেদি যে এইখিনি কথা ক'বলৈ পালোঁ মোৰো ভাল লাগিল গীতাৱলী বহুত ভাল লাগিল থেংক ইউ আৰু শেষত আমি বিচাৰিম আমাৰ অনুষ্ঠানটোৰ বিষয়ে তুমি অকণমান দৰ্শকক ক'বা মানে তুমি যিহেতু ভাল পালোঁ বুলি কৈছা গতিকে এটা এপিল যে আপোনালোকেও চাওক লাইক কৰক ছাবস্ক্ৰাইব কৰক এনেকুৱা কথা আৰু দৰ্শকলৈ এটা কিবা শুভবাৰ্তা এটা আচলতে তুমি নক'লেও মই সেইটো কথা ক'লোৱেইহেঁতেন কাৰণ ভাল কথা এটা ভাল অনুষ্ঠান এটাত আহি দৰ্শকসকলক ক'বলৈ ভাল লাগে যে তুমি মানে তুমি অনুষ্ঠানটো এনেকৈ কৰা নাই যে মই বুট ভজা বাদাম ভজা খাই যে মানুহে ভাল পায় এই চালু বুলি কয় বস্তুটো এনেকুৱা কণ্টেণ্ট লৈ কৰা নাই তোমাৰ অনুষ্ঠানটোৱেই অগতানুগতিক গতিকে দৰ্শকসকলক মই জনাবলৈ পাই সুখী হৈছোঁ গৰিমা গাৰ্গে এটা অনুষ্ঠান আপোনালোকৰ মাজলৈ অতি শীঘ্ৰেই লৈ আহিব দ্য পালছ উইথ গৰিমা দৰ্শকসকলক জনাবলৈ পাই সুখী হৈছোঁ যে দ্য পালছ উইথ গৰিমা ইতিমধ্যে আপোনালোকৰ মাজলৈ আহিছে আৰু সমাদৃতও হৈছে এই অনুষ্ঠানটো সঁচাকৈ বৰ আটকধুনীয়া এটা অনুষ্ঠান আপোনালোকে অনুষ্ঠানটো চাব আপোনালোকৰ বহুমূলীয়া কমেণ্টসমূহ দিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কিবাকিবি ভুল ক্ৰুটি দেখা পালেও আপোনালোকে নিশ্চয় গৰিমাক ক'ব যাতে গৰিমাই সুন্দৰকৈ অনুষ্ঠানটো আগবঢ়াই নিব পাৰে
থেংক ইউ দৰ্শকসকল। এয়াই আছিল আপোনালোক সকলোৰে প্ৰিয় গীতাৱলী ৰাজকুমাৰী। তেওঁ যদিও নিজকে খুব অন্তৰ্মুখী বুলি কয়, কিন্তু আজি অন্তৰ খুলি তেওঁ বহুত কথাই আমাৰ লগত পাতিলে আৰু তেওঁৰ কথাৰ পৰা আমি বুজি পালোঁ তেওঁ নিজেও কিমান এগৰাকী সজীৱ আৰু কিমান পজিটিভ ব্যক্তিত্বৰ অধিকাৰী। তেওঁলৈ আমাৰ বহুত ধন্যবাদ আৰু শুভকামনা জ্ঞাপন। আমাৰ অনুষ্ঠানৰ আজিৰ এই খণ্ডটো চাই আপোনালোকৰ কেনে লাগিল আমাক কিন্তু জনাবলৈ নাপাহৰিব। আপোনালোকৰ মতামত আমাক জনাই থাকিব আপোনালোকৰ কমেণ্টৰ জৰিয়তে। কমেণ্ট বক্সৰ সিটো পাৰে আমি অধীৰ আগ্ৰহেৰে বাট চাই থাকিম। আৰু আমাৰ সৈতে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ অনুষ্ঠানটো চাই থাকক, লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক দ্য পালছ উইথ গৰিমা।